মডেলিঙত কোনোবাই যদি উইনাৰ হৈ গ'ল নেক্সট দিনাখন তেখেতে অৰ্গেনাইজাৰ হৈ গ'ল চাওক গভৰ্ণমেণ্টত যিমান চেলেৰি পায় তাতকৈ মই ইমানেই ক'ম যে গভৰ্ণমেণ্টতকৈ বেছি পইচা ইনকাম কালচাৰত ল'ৰা ছোৱালীয়ে বা এজন টিচাৰে ইনকাম কৰি আছে মডেলিং ইণ্ডাষ্ট্ৰি খুব বেছি আৰু 2 বছৰ চলিব 2 বছৰৰ পিছত একেবাৰে শেষ হৈ যাব ছ'চিয়েল মিডিয়াটো হৈছে আজিৰ দিনত একদম মানুহ এজনক ভাল কৰা মানে একদম আজিৰ দিনত ট্ৰেণ্ডত লৈ যাব পাৰে আৰু আপোনাৰ 1 মিনিটত ধ্বংস কৰিবলৈ 1 মিনিট নালাগে অলপমান বিতৰ্কত আহিলোঁ আৰু বিতৰ্কত অহাৰ কাৰণে কি হ'ল মই এতিয়া কেমেৰাৰ সন্মুখতো আহিব লগা হ'ল গতিকে তেখেতক মই থেংক ইউ বুলি ক'ব লাগিব তেখেতলোকৰ সদায় আমি এটা বন্ধু বুলি ভাবিছিলোঁ কিন্তু বন্ধুৰ পিছত যে এটা তেখেতলোকৰ এটা নিগেটিভ মনোভাৱ আমাৰ প্ৰতি সোমাই আছে সেইটো বস্তু আমি গম পালোঁ 9-10 পালে মিউজিক বন্ধ কৰ এটা অকল পঢ়াত ফ'কাছ কৰ যে মিউজিকে বোলে ল'ৰা ছোৱালীক বেয়া কৰিছে নমস্কাৰ মই নাৰ্জি আপোনালোকে চাই আছে আনকভাৰ্ড ষ্টৰিজ উইথ নাৰ্জি আজি আমাৰ মাজত অতিথি হৈছে নিউটন হাজৰিকা তেওঁ ৰিদম ইভেণ্ট এণ্ড মেনেজমেণ্টৰ ডিৰেক্টৰ আৰু তেওঁ বহু বছৰ ধৰিয়ে য়োগা ডান্স মডেলিং টেলেণ্ট ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ আছে আজি আমি তেওঁৰ লগত বহুতো কথা পাতিম তেওঁৰ জাৰ্ণিৰ বিষয়ে ইণ্ডাষ্ট্ৰীৰ বিষয়ে আৰু বহুতো নজনা কথা ভিডিঅ'টো শেষলৈ চাই থাকিব নিউটন দা আপোনাক ষ্টুডিঅ'ৰ মজিয়াটোলৈ স্বাগতম জনাইছো নমস্কাৰ আৰু বহুত বছৰৰ পিছত লগ পাইছো বহুত বছৰৰ পিছত লগ পালো বহুত ভাল লাগিছে আপুনি অহাৰ বাবে কেনেকুৱা লাগিলে কওকচোন আজি আহি একদম খুবেই ভাল লাগিছে প্ৰথমতে অলপ ভয়ো লাগিছে তো প্ৰথমতে কোনোবাই কৈ দিছে বোলো যে নিউটন দা অকণমান চাব দেই বোলো সাংঘাতিক কুৱেশ্যন কৰে মই বোলো ঠিক আছে মই দেখা যাব বাৰু হয় নেকি ৰাইজ মই সাংঘাতিক কুৱেশ্যন কৰোঁ নেকি নুসুধো আপোনাৰ সাংঘাতিক কুৱেশ্যন চিন্তা কৰিব নালাগে একদম ৰিলেক্স হৈ যাওক ধুনীয়া ধুনীয়া আমি কথা পাতিম ইমান দিনৰ মূৰত যিহেতুকে লগ পালো হয়নে নাই চ' ফাৰ্ষ্ট জানিব বিচাৰিম আপোনাৰ পৰা ৰিদম মেনেজমেণ্ট ইভেণ্ট মেনেজমেণ্ট কেনেকৈ আপুনি আৰম্ভ কৰিলে কেনেকৈ আইডিয়াটো আহিলে আপোনাৰ মনলৈ একচুৱেলি কি হয় মই বহুত সৰুৰ পৰাই মিউজিকৰ লগত জড়িত মই তবলা বজাইছিলোঁ মই এলাহাবাদ ব্ৰেক ছিংগিতৰ পৰা প্ৰভাকৰ কৰিছোঁ আৰু লক্ষ্ণৌ ভাট কেন্দ্ৰৰ পৰা বিচাৰত কৰিছোঁ আৰু এটা সময়ত গুৱাহাটীত মোৰ 50 ষ্টুডেণ্ট তবলাৰ ষ্টুডেণ্ট আছিলে আৰু একেলগে ষ্টেজত 50 ষ্টুডেণ্ট তবলা বজাইছিলে ভেৰি নাইচ কিন্তু যিয়ে যি নহওক মই গম পোৱা নাই আজিলৈকে কোৱাটো নাই আপুনি কেতিয়াও মই কাকো কোৱা নাই বাৰু আমি সদায় বেক চাইডে কাম কৰিয়ে ভাল পাওঁ সন্মুখত কেতিয়াও আহিব বিচাৰোঁ ভালেই হ'ল মোৰ পডকাষ্টটোৰ কাৰণে আছিলে এইটো কথা হয়নে ৰাইজ এইটো কথা আৰু তাৰপিছত যেতিয়া মই বাহিৰলৈ ষ্টুডেণ্টবিলাকক লৈ যাওঁ পাৰফৰ্মেঞ্চ কৰাবৰ কাৰণে মই নিজেও কৰিছোঁ মই এটা সময়ত মই 5 বছৰ ড্ৰামা কৰিছোঁ নেশ্যনেল ফিল্ডতো মই ড্ৰামা কৰিছোঁ অসমৰ বাহিৰত বিভিন্ন জেগাত মই ড্ৰামা কৰিছোঁ আৰু মই প্ৰথমতে মই ড্ৰামা কৰিছিলোঁ অশোক কুমাৰ দাস তেখেতেও খুব আমি ৱৰ্কশ্বপ কৰি তেনেকৈ ড্ৰামা তেখেতে মোক লৈ গৈছিলে বাহিৰত কৰাবলৈ তাৰপিছত মই অনুৰূপা বাইদেউক পালোঁ অনুৰূপা ডেকা ৰজা আজিৰ দিনত তেখেতে এগৰাকী পলিটিচিয়ান মানে পলিটিকেল ফিল্ডত বহুত ভাল নাম কৰি আছে তথাপিও তেখেতে এগৰাকী খুব ভাল নাট্যকৰ্মী হয় আৰু এগৰাকী কি বুলি ক'ম ভাল গানো গায় তেখেতে ভাল গান গায় হয় গতিকে তেখেতৰ ওচৰত যেতিয়া পালোঁ তেখেতৰ লগতো ড্ৰামা কৰিলোঁ ভালেখিনি জেগাত গ'লোঁ আপোনাৰ জামছেদপুৰ ঝাৰখণ্ডত গ'লোঁ তাৰপিছত আৰু বিভিন্ন জেগাবিলাকত গৈছোঁ অসমতো বিভিন্ন প্ৰান্তত কৰিলোঁ যিয়ে নহওক এইটো অৰ্গেনাইজিঙৰ কনচেপ্ট আছিলে তেখেতৰ হাজবেণ্ড আপোনাৰ শিলপত ডেকা ৰজা তেখেতে মোক শিকাইছিলে কামবিলাক তাৰ আগতে আছিলে মই ক'ব লাগিব যে মই ভৱেন্দ্ৰনাথ শইকীয়া আৰোহণ তাতে মই তবলা শিকাইছিলোঁ তেতিয়া আপোনাৰ আছিলে ডক্টৰ শ্যামা প্ৰসাদ শৰ্মা কটন কলেজৰ প্ৰফেচাৰ আছিলে তেখেতে তাতো আপোনাৰ চেয়াৰমেন আছিলে গতিকে তেখেতে মোক অনুৰূপা ডেকা ৰজালৈ পঠিয়াই দিছিলে যে মই নাটকৰ কাৰণে মোক পঠিয়াই দিছিলে একচুৱেলি তাৰপিছত তেখেতৰ হাজবেণ্ডে মোক কিবা দেখাবলৈ নাজানো শিলপত ডেকা ৰজা তেখেতে মোক এই অৰ্গেনাইজিঙত লৈ গ'ল মেনেজমেণ্টত সোমাই দিলে মেনেজমেণ্টত শিকালে তাৰপিছত তেখেতৰ পৰা যেতিয়া শিকিলোঁ এটা সময়ত তেখেতৰ লগতো বহুত সময় মই জড়িত হৈ থাকিলোঁ তেখেতৰ হৰাইজন বুলি এটা অনুষ্ঠান এটা আছে গতিকে এতিয়াও চলি আছে তেখেতেও ভাল ভাল ড্ৰামা কৰি আছে কৰাই আছে নতুন এক্টৰ এক্ট্ৰেছ বনাই আছে তেখেতলোকে যিয়ে হওক তেখেতলোকৰ পৰা যেতিয়া কামবিলাক শিকিলোঁ শিকাৰ পিছত তাৰপিছত মই নিজাকৈ এটা অনুষ্ঠান এটা আৰম্ভ কৰিলোঁ সেইটো হৈছে নৰ্থ ইষ্ট ভিজন বুলি চাব ৰেজিষ্টাৰ আণ্ডাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ নাম এটাতো ডিলিট নহ'ব ৰেজিষ্ট্ৰেশ্যন আপোনাৰ দৰকাৰ হ'ব গতিকে চাব ৰেজিষ্টাৰ আণ্ডাৰ ৰেজিষ্ট্ৰেশ্যন কৰি কোৰ্টত ৰেজিষ্ট্ৰেশ্যন কৰি তাৰপিছত আমি কামবিলাক ষ্টাৰ্ট কৰিলোঁ 2012 চনৰ পৰা 2012 চনৰ পৰা কণ্টিনিউ কৰি গ'লোঁ তেতিয়া বছৰত এটা বা দুটা প্ৰগ্ৰেম আমি অৰ্গেনাইজ কৰোঁ আৰু 2012 চনৰ পৰা যেতিয়া মই সাংস্কৃতিক সংগম
অনুষ্ঠানটো নেশ্যনেল ভিত্তিত কাৰণ বাহিৰত আমি দেখা পাওঁ যে ইমানখিনি বাহিৰত আমি প্ৰগ্ৰেম কৰিব যাওঁ অসমতো যদি কিবা এটা কৰিব পাৰিলো হয় দেখাটো যাওক ট্ৰাইল কৰি চালোঁ তেনেকৈ প্ৰগ্ৰেমবিলাক আৰু আৰম্ভ কৰিলোঁ যেতিয়া এনেকুৱা এটা আছিলে প্ৰথম অৱস্থাত আমি মাত্ৰ 1 ঘণ্টা প্ৰগ্ৰেম চলে গোটেই দিনটো বহি থাকোঁ তেনেকুৱা এটা টাইম এটা পাৰ কৰিছোঁ যি নহওক তাৰপিছত আমি আহিলোঁ যেতিয়া লকডাউন আহিলে লকডাউনত আমাৰ যথেষ্টখিনি আমাৰ ক্ষতি হ'ল যথেষ্টখিনি আমাৰ ক্ষতি হ'ল আমি ব্ৰাঞ্চ কিছুমান বনাইছিলোঁ অসমত প্ৰায় 8টা জেগাত আমি ব্ৰাঞ্চ বনাইছিলোঁ ডান্সৰ ৱৰ্কশ্বপ কৰিছিলোঁ তাৰপিছত সত্ৰীয়াৰ ৱৰ্কশ্বপ কৰিছিলোঁ তেনেকৈ বিভিন্ন ধৰণৰ কামবিলাক কৰি গ'লোঁ কৰি যোৱাৰ পিছত যেতিয়া লকডাউন পৰি গ'ল ক'ভিডৰ তেতিয়া আমি গোটেইকেইটা আমি ব্ৰাঞ্চ বন্ধ কৰি দিব লগা তাৰপিছত আহিলে মই অনলাইনত তেতিয়া অনলাইন খুব প্ৰগ্ৰেম পতা চলি আছিলে ময়ো ভাবিলোঁ বোলো মই কৰি চাওঁচোন ট্ৰাই কৰি চালোঁ তেতিয়াতো মই অনলাইনত প্ৰায় 600-700 কেণ্ডিডেট পাই গ'লোঁ মই মানে ভবাই নাছিলোঁ যে ইমানখিনি কেণ্ডিডেট পাম বুলি অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত লগতে ফৰেনৰ পৰা পাইছোঁ ছিংগাপুৰ থাইলেণ্ড লগতে আপোনাৰ USA পৰা টেক্সাছৰ পৰা আহিছে অনলাইনত বহুত কেণ্ডিডেট তেনেকৈ কি প্ৰগ্ৰাম আছিলে এইটো মিউজিক ডান্স মিউজিক আৰু ইনষ্ট্ৰুমেণ্টেল হয় তেখেতলোকে ভিডিঅ' পঠিয়াই তেনেকৈ ভালেখিনি ছাপৰ্ট পাই গ'লোঁ তাৰপিছত যেতিয়া লকডাউন খুলিলে লকডাউন খোলাৰ পিছত যে কামটো আকৌ যেতিয়া আমি ফিজিকেলি যেতিয়া কৰিবলৈ আৰম্ভ কৰিলোঁ আৰম্ভ কৰাৰ মুহূৰ্তত আমাৰ কি হ'ল চবে একেলগে ফিল্ডত নামিছে মানে যিমানখিনি কালচাৰেল ইণ্ডাষ্ট্ৰীৰ মানুহ আছে একেলগে ফিল্ডত নামি পৰিছে এতিয়া হ'ল যে আমি প্ৰগ্ৰেম এটা পতাৰ লগে লগে আহি গ'ল আপোনাৰ ফাইনেন্সিয়েল টকা পইচাৰ লেনদেনৰ হেৰি আহি যায় তেতিয়া মই কি কৰিলোঁ নৰ্থ ইষ্ট ভিজনৰ ঠাইত NEV ইভেণ্টছ এণ্ড এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড বুলি এটা কোম্পানী এটা খুলি ল'লোঁ কোম্পানী খুলি আমি কামবিলাক কৰিবলৈ আৰম্ভ কৰিলোঁ তেনেকৈ আমি 3 বছৰ আমি চলালোঁ 3 বছৰ চলোৱাৰ পিছত আমি NEVৰ যিটো আমাৰ হেৰি আছিলে সেইটো আমি নামটো চেঞ্জ কৰিলোঁ ৰিডম ইভেণ্টছ এণ্ড মেনেজমেণ্ট প্ৰাইভেট লিমিটেড হিচাপত আমি কাম কৰিছোঁ আৰু বৰ্তমান সময়ত খুব ধুনীয়াকৈ চলি আছে আৰু ৰাইজে আঁকোৱালি লৈছে খুব ভাল লাগিছে শুনি জাৰ্ণিটো বা কেনেকৈ ষ্টাৰ্টিং হ'ল আৰু এতিয়াতো আপোনাৰ ৰিডম ইভেণ্ট মেনেজমেণ্ট হিচাপে চলি আছে সেইটোকে প্ৰচলিত হয় খুব বেছি ভাল লাগিছে শুনি এতিয়া আপুনি মোক কওকচোন আপুনি যে ইমান দূৰলৈকে আহিলে আপোনাৰ কিমানমান এইটোত এক্সপিৰিয়েঞ্চ হৈ গ'ল 14 years প্লাছ এজ এ ইভেণ্ট অৰ্গেনাইজাৰ হিচাপত মোৰ আপোনাৰ 16 বছৰ 16 years কিন্তু NEV বুলি ক'লে বা আমাৰ নৰ্থ ইষ্ট ভিজন বুলি নিজাকে বুলিবলৈ আপোনাৰ মোৰ 15 বছৰ বুলি ক'ব লাগিব 2011 চনৰ পৰা আৰম্ভ কৰিছোঁ আৰু 2012 চনৰ পৰা মই নেশ্যনেল প্ৰগ্ৰাম পতা ষ্টাৰ্ট কৰিছোঁ 15 বছৰ ধেমালি নহয় 14-15 বছৰ এটা কেৰিয়াৰত বা এটা যিকোনো প্ৰফেশ্যন বা এটা কামত লাগি থকা এটা যুগ দি দিছে আপুনি চ' এইটোতো আপুনি বহুত বাধা বিঘিনি ডিফিকাল্টিৰ সন্মুখীন হৈছে কি চেলেঞ্জ পাইছে কওকচোন অকমান আমাক চমুকে কওক চেলেঞ্জৰ বিষয়ে বা এতিয়া কাৰেণ্ট চেলেঞ্জ কিছুমান আপোনাৰ এতিয়াতো বহুতখিনি চেলেঞ্জ আছে তেতিয়াও চেলেঞ্জ আছিলে এতিয়া চেলেঞ্জ বুলি ক'বলৈ আপোনাক আমাৰ ভিউৱাৰ্ছখিনি ইনস্পায়াৰ হ'ব হয় কাৰণ ইমান ডাঙৰ এটা আপোনাৰ জাৰ্ণি হয় সেই বস্তুটো যেতিয়া চেলেঞ্জবোৰ আপুনি নেওচিখিনিলৈকে আহিছে চ' আপোনাৰ সেই চেলেঞ্জখিনিৰ কথা ক'লে মানে ভাল লাগিব প্ৰথম চেলেঞ্জটো হৈছে আপোনাৰ মানি আপুনি য'তেই কাম কৰিব নাযাওক কিয় আপোনাক পইচা লাগিবই হয় প্ৰথম প্ৰগ্ৰেম 2012 চনত প্ৰগ্ৰেম অৰ্গেনাইজ কৰিছোঁ দুদিনীয়া প্ৰগ্ৰেম ধুনীয়াকৈ 1,20,000 টকা লছ খাইছোঁ 1,20,000 টকা 1,20,000 টকা কাৰণ ফাৰ্ষ্ট টাইম আছে বহুতে কয় হেল্প কৰিম নিউটন তুমি আগবাঢ়ি যোৱা উঠাইতো দিলে টিঙত এতিয়া যেতিয়া লছ খালোঁ তেতিয়া কাকো নেদেখিলোঁ পিছফালে তাৰপিছত আকৌ ছেকেণ্ড টাইম কৰিলোঁ ছেকেণ্ড টাইমৰ যেনিবা লছটো অকণমান কমিলে এইবাৰ আপোনাৰ 80,000 লৈ আহিলে ছেকেণ্ড টাইম লছ তাৰপিছত ভাবিলোঁ যে আৰু এই কাম অৰ্গেনাইজিং এইবিলাক কাম বাদ দিম আৰু নকৰোঁ মানে এই লছ খাই প্ৰগ্ৰেম পাতিবলৈ আৰু সেই মুহূৰ্তত কি হয় মোৰ মেইন ইনকাম আছিলে তেতিয়া মই টিউশ্যন কৰাওঁ মই তবলা টিউশ্যন কৰিছিলোঁ আৰু লগতে এডুকেশ্যনৰ এইখিনি কৰি আছিলোঁ এটা টিউশ্যন টিচাৰ এজনে কেইটকানো ইনকাম কৰে গতিকে এটা আমাৰ কেৰেলাতে গুটি দীঘল নিচিনা কথা হৈ পৰিছে তাৰপিছত আৰু যেনেকেই হওক সেই ধাৰখিনিটো মাৰিব লাগিব তেনেকৈ আমি বহুত কষ্ট কৰিব লগা হ'ল যিয়ে হওক পিছলৈ কিছুমান ধৰক যিসকল আমাৰ শুভাকাংক্ষী আছিলে তেখেতলোকে আমাক উৎসাহিত কৰিলে নিউটন তুমি ইমান পটককৈ ভাৰ মাৰিলে কেনেকৈ হ'ব তুমি কৰি চোৱা এনেকৈ আৰু নহ'লে এনেকৈ নহ'ব তুমি কৰাচোন ট্ৰাই কৰা তাৰপিছত বোলো ঠিক আছে ক'ত মোৰ ভুল হ'ল সেইখিনি আইডেণ্টিফাই কৰিলোঁ আইডেণ্টিফাই কৰি তাৰপিছত তেনেকৈ নতুনত্ব কিছুমান আনিবলৈ চেষ্টা কৰিলোঁ এতিয়া ধৰক এটা প্ৰথম কথাটো হৈছে আপোনাৰ যেতিয়া আপুনি কম্পিটিশ্যন কৰিব যাব ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড থাকে যেতিয়া ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড থাকিব তেতিয়া আপোনাৰ কি হয় একদম ভাল কেণ্ডিডেটখিনি আহিব তাতে
কমজুৰি কেণ্ডিডেটবিলাক তাতে জইন কৰিব নাহে, কিয় নিউ কামাৰ হয়, শিকা হয়তো এবছৰ হৈছে, কাৰোবাৰ 1.5 বছৰ হৈছে, ইমান ডান্সৰ ওপৰত ইমানখিনি আৰু বহুতখিনি জানিব থাকে, গতিকে এখন স্কুলৰ পৰা 2জন বা 3জন ষ্টুডেণ্টে জইন কৰিব, মানে বেষ্ট ডান্সাৰখিনি। তাৰপিছত আমি সেইখিনি অলপ মডিফাই কৰি দিলোঁ, সেইখিনি মডিফাই কৰিলোঁ কি আমি অকল ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ৰাখি বাকী যিসকল কেণ্ডিডেট আহে প্ৰত্যেককে আমি এটা জাজেছ এৱাৰ্ড বা চেয়াৰমেন এৱাৰ্ড দিবলৈ আমি আৰম্ভ কিবা এটা এৱাৰ্ড দিয়ে মটিভেশ্যনৰ কাৰণে, যাতে তেখেতলোক থাকে। আৰু তাৰ মাজতে কিছুমান ধৰক টিচাৰ আছিলে, এনেকুৱা হয় আমাৰ লগত ভাল, তেখেতলোকক কি হয় প্ৰাইজ যেতিয়া নাপায় ল'ৰা ছোৱালীবিলাকে, সেই টিচাৰজন বেয়া, টিচাৰজনে ভাল নিশিকায়, তেখেতে আঁতৰি গুচি যায়। গতিকে আমিও অকণমান চাব লগা হয় যে আমাৰ কথাটো হৈছে আমি কম্পিটিশ্যন পাতিছোঁ হয়, ইয়াতে যাতে টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত যিটো সম্পৰ্ক সেই সম্পৰ্কটো ব্ৰেক হ'ব নালাগে, কাৰণ আমাৰ টিচাৰসকলে যথেষ্টখিনি কষ্ট কৰে। গতিকে আমি সেইটোৰ ওপৰত লক্ষ্য ৰাখি এইটো প্ৰচেছটো আমি আনিলোঁ। তাৰপিছত বাকী লাহে লাহে তেনেকৈ আগবাঢ়ি গ'লোঁ, পিছলৈ গ্ৰেডিং ছিষ্টেম আনিলোঁ, সেইখিনি পিছলৈ ক'ম বাৰু। আৰু বাকী থাকিলে মডেলিং ইণ্ডাষ্ট্ৰিটো কৰিলোঁ, মডেলিং ইণ্ডাষ্ট্ৰিত আজি 12 বছৰ, মডেলিং ফিল্ডত 12 বছৰ, 2014 চনৰ পৰা মই বিউটি কণ্টেষ্ট পতা ষ্টাৰ্ট কৰিছোঁ। এতিয়া সেই 12টা-15টা আদি ষ্টুডেণ্ট দি ষ্টাৰ্ট কৰা, কাৰণ সেই মুহূৰ্তত মডেলিং কনচেপ্টটো ইমান অৰ্গেনাইজাৰ বিশেষ এটা তেনেকৈ নাছিলে তেতিয়া মডেলিঙৰ। ফেশ্বন শ্ব' চলি থাকে, কিন্তু বিউটি কণ্টেষ্ট বহুত কম আছিলে। এতিয়াতো বহুত, এতিয়া মাছৰ বজাৰ হৈ পৰিছে, মাছৰ বজাৰ বুলিয়ে কৈছোঁ মই। এতিয়া 500 টকাটো বিউটি কণ্টেষ্ট হয়, 200 টকাটো হয়, কিন্তু বিউটি কণ্টেষ্টৰ ইমান কমত হয় নেকি? 500-200 টকালৈকেও লয় নেকি ৰেজিষ্ট্ৰেশ্যন? এতিয়া আৰম্ভ কৰিছে, আমি এতিয়া ক'ব নোৱাৰোঁ কিয় লৈছে। মানে কি হয়, আপোনাৰ এটা সময়ত আমি গুৱাহাটীত যেতিয়া বিউটি কণ্টেষ্ট অৰ্গেনাইজ কৰিছিলোঁ, তেতিয়া আমাৰ বহুত ল'ৰা ছোৱালী হয় আৰু টাফ কম্পিটিশ্যন হয়, চাই ভাল লাগে। আৰু ৰাতি 2টা-3টা বাজি যায়, মানে একদম ভাল লাগে চাই যে কোন উইনাৰ হ'ব, কি হ'ব কি নহ'ব। আৰু সেই মোৰ সমসাময়িক আছিলে, সেই সময়ত ৰিজু মিলাৰ এজন আছিলে, তেখেতো ভাল অৰ্গেনাইজাৰ। তাৰপিছত আপোনাৰ অমিত বুলি এগৰাকী আছিলে, তেখেতো মানে প্ৰগ্ৰেমবিলাক আপুনি চাব লগা হয় যে কোন উইনাৰ হ'ব, কোন হ'ব, কাৰণ বিভিন্ন জেগাৰ পৰা আহে, এটা কিউৰিঅচিটি থাকে ন, থাকে হয় একদম, মানে কি হ'ব বা এতিয়া কোন হ'ব। আৰু মানে ক্ৰাউন এটা উইনাৰ হোৱা মানে বহুত ডাঙৰ কথা আছিলে। আৰু সেই মুহূৰ্তত যিসকলে উইনাৰ হৈছিলে, মই ক'ম যে যিসকলে উইনাৰ হৈছিলে বা ৰানাৰ্ছ আপ হৈছিলে, তেখেতলোকে আজি এইখন ইণ্ডাষ্ট্ৰীত ক'ৰবাত নহয় ক'ৰবাত কিবা কাম কৰি আছে। সেইটো হয়, কাম কৰি আছে, কাৰণ তেখেতলোক কোৱালিটিখিনি চাইহে তেখেতলোকক হেৰি কৰিছিলে, জাজমেণ্ট কৰিছিলে। আৰু জাজসকলো সেই মুহূৰ্তত খুব ভাল আছিলে। কিন্তু এতিয়া বস্তুটো হৈ গ'ল যে আজি উইনাৰ হ'ব, কালি অৰ্গেনাইজাৰ। এইটো আৰু কেনেকুৱা কথা? একদম আজি উইনাৰ, কাইলে তেখেতে মানে ডান্সৰ কথা কৈছেতো আপুনি? ডান্সৰ নাম মডেলিঙৰ কথা কৈছে। মডেলিঙত কোনোবাই যদি উইনাৰ হৈ গ'ল, নেক্সট দিনাখন তেখেতে অৰ্গেনাইজাৰ হৈ গ'ল, গ্ৰুমিং কোৰিঅ'গ্ৰাফাৰ হৈ যায়। মানে কোৰিঅ'গ্ৰাফাৰ মডেলিং বুলি কনচেপ্টটো টোটেলি বেলেগ কনচেপ্ট। মডেলিঙত আপুনি কোৰিঅ'গ্ৰাফাৰ হ'লে বহুতখিনি আপোনাৰ নলেজৰ দৰকাৰ হয়। যেনেকে সন্দীপ চেৰিয়ান ছাৰ আছিলে, হয় তেওঁ মোৰ গুৰু আছিলে। মই মডেলিং যিহেতুকে মই কৰা নাই, যদিও তেওঁ গুৰু আছিলে। আমাৰ চিত্ৰালী বা আছে, হয়, তেখেতে ইমানখিনি এদিনতেতো হোৱা নাই। আমাৰ প্ৰশান্ত দা আছে, প্ৰশান্ত ঘোষ, তেখেতলোকে ইমান ধুনীয়া ধুনীয়া অনুষ্ঠান অৰ্গেনাইজ কৰিছে, ফেশ্বন শ্ব' পাতি আছে। কিন্তু এতিয়া আজিৰ দিনত এজন কেমেৰাত আমাৰ যিগৰাকী কেমেৰা পাৰ্চন আছিলে বা কেমেৰা ফটোগ্ৰাফী পাৰ্টনাৰ আছিলে, তেখেতলোকেও অৰ্গেনাইজাৰ। উইনাৰ হৈছে, তেখেতো অৰ্গেনাইজাৰ। যিগৰাকী মেকআপ আৰ্টিষ্ট মেকআপ কৰিব আহিছে, তেখেতো অৰ্গেনাইজাৰ। তাৰপিছত তেখেতেই জাজত বহে। মানে একদম ফেশ্বন ইণ্ডাষ্ট্ৰি। তেতিয়া আমি ডাউট কৰিছিলোঁ যে এই ফেশ্বন ইণ্ডাষ্ট্ৰি নহয় আচলতে, বিউটি কণ্টেষ্টৰ যিটো ফেশ্বন শ্ব'টো বেলেগ, বিউটি কণ্টেষ্টটো বেলেগ। আমি বিউটি কণ্টেষ্ট অৰ্গেনাইজাৰ আছিলোঁ, বা এতিয়াও হয়। বিউটি কণ্টেষ্টটো কেনেকুৱা? চাওক, এতিয়া ফেশ্বন শ্ব' বুলি ক'লে এটা লুক লাগিব, হাইট লাগিব, আৰু আপোনাৰ যিটো গঠন, দৈহিক যিটো গঠন আছে, সেইটো এটা লাগিব, সেইটো এটা আছে। আৰু যিহেতু ফেশ্বন শ্ব' বুলি ক'লে আপোনাৰ প্ৰমোশ্যন, আপুনি ডিজাইনাৰ কৰে, আপোনাৰ ইয়েৰিঙেই হওক বা আপোনাৰ জুৱেলাৰিজ, আপোনাৰ ড্ৰেছ কষ্টিউম, সেইখিনি আপুনি শ্ব' কৰিব লগা হয় ফেশ্বন শ্ব'ত। আৰু বিউটি কণ্টেষ্টত আপোনাৰ তেনেকুৱা কোনো ধৰণৰ ৰুলছ এণ্ড ৰেগুলেশ্যন নাথাকে। আপোনাৰ না হাইটৰ কথা আছে, ক'লা বগা ওখ চাপৰ শকতখিনি সকলোৱে জইন কৰিব পাৰে। কিন্তু এগৰাকী মডেল হ'ব হ'লে বিউটি কণ্টেষ্টত জইন কৰা বা সেইখিনিৰ পৰা এটা প্ৰথম পৰ্যায় বুলি ক'ব পাৰি। কিন্তু বিউটি কণ্টেষ্টত উইনাৰ মানে এগৰাকী মডেল নহ'বও পাৰে। আচ্ছা, মানে মই জানিব বিচাৰিছোঁ বেনিফিটটো কি হয় বিউটি কণ্টেষ্টৰ কথা, যেনেকৈ আপুনি ক'লে। চ' বিউটি কণ্টেষ্টটো যদি আমাৰ অডিয়েঞ্চৰ পৰা বা আমাৰ ভিউৱাৰ্ছসকলে চাই আছে, তেওঁলোকেও বিচাৰে
কোনোবাই বিচাৰিব পাৰে জইন কৰিবৰ কাৰণে চ' ইয়াৰ বেনিফিটটো কি আমাক অকণমান বুজাই কওকচোন চাওক বিউটি কণ্টেষ্টত যদি আপুনি জইন কৰে হয় তেতিয়াহ'লে কি এগৰাকী উইনাৰ হ'বলৈ বহুত ধৰণৰ কোৱালিটি লাগে হয় পাৰ্চনেলিটি লাগিব তাৰপিছত তেখেতৰ মানে যিটো কথা কোৱাৰ হয় ধৰণ হয় কনফিডেন্স লেভেল তাৰপিছত তেখেতে মানুহক কেনেকৈ আৰু জেনেৰেল নলেজ বহুতখিনি বস্তু ৱাৰ্ক কৰিব পাৰিলে এগৰাকী ভাল মডেল হৈ নাযায় গতিকে গোটেইখিনি বস্তুৱে তেখেতৰ লাগিব লগতে তেখেতে এইটো নহয় যে অকল মানে এইখিনি বস্তু লাগিব যে আপোনাৰ কো কাৰিকুলাৰ এক্টিভিটিজ যেনেকৈ আপোনাৰ ডান্স মিউজিক হয় সেইখিনিও দৰকাৰ হয় অ'কে গতিকে বহুতখিনি বস্তু দৰকাৰ হয় আৰু আজিৰ দিনত কি হৈছে চবৰে এটা মানে কি হয় ডাঙৰ ক্ৰাউন লাগে ডাঙৰ ক্ৰাউন লাগে কিন্তু আগতে আছিলে ক্ৰাউনটো নহয় টেলেণ্টটো টেলেণ্টটো গতিকে যাৰ টেলেণ্ট আছে তেখেতক কোনো ৰখাব নোৱাৰে হয় তেখেতক কোনো ৰখাব নোৱাৰে আৰু তেখেতে ক'ৰবাত নহয় ক'ৰবাত এংগেজ হ'বই আৰু তেখেতক বিচাৰিবই যে ক'ৰ পৰা আহিছে বোলে তেখেতে আমুক জেগাৰ পৰা উইনাৰ হৈ আহিছে বা কিবা তেতিয়াহ'লে চবেই এবাৰ চাব হয় তেখেতে যদি উইনাৰ হৈ আহিছে তেতিয়াহ'লে ভাল হয়তো তেখেতে চিনেমাটো যাব বলিউড ইণ্ডাষ্ট্ৰীত আপুনি ভালে যদি চাব যায় মেক্সিমাম এক্টৰ এক্ট্ৰেছটো আপোনাৰ মডেলিং ফিল্ডৰ পৰাই আহে হয় হয় তেখেতে কি শিকিছে কি নিশিকিছে পিছৰ কথা কিন্তু মডেলিং ফিল্ডৰ পৰা আহিছে কাৰণ মডেলিং ফিল্ডত আপুনি গোটেইখিনি বস্তুৱে জানিব লগা হয় অকল এটা বস্তু জানিলে নহ'ব গোটেইখিনি জানিব লাগিব মানে এইটো মেইন এক্সামৰ কাৰণে যেনেকে প্ৰিলিমিনাৰী টেষ্ট হয় 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 মানে ফিল্মত যাব বিচাৰিলে চিৰিয়েলত যাব বিচাৰিলে এইটো এটা প্ৰিলিমিনাৰী টেষ্ট বুলি টেষ্ট ক'লেও বুলি ভুল ক'ব নহ'ব পাৰি মানে হয় হয় আৰু আমাৰ লগত যিসকলে কাম কৰিছে বা আমাৰ বিউটি কণ্টেষ্টত উইনাৰ হৈছে বা ৰানাৰ্ছ আপে হৈছে আজিৰ দিনত তেখেতলোকে চিনেমাও কৰি আছে মোৰ লগতে মোৰ এগৰাকী তেখেতৰ মুভি আহিছিলে মোৰ বন্ধু এজনে কৰিছিলে মুভিখন তেখেতৰ হলতো চলিলে কংকিতা হাজৰিকা খুব ভাল তেখেতে ডান্সাৰো হয় কিন্তু তেখেতে মেইন কেৰেক্টাৰত আছিলে গতিকে আমি প্ৰাউড ফিল কৰোঁ যে তেখেতলোকে হেৰি কৰিছে মানে এগৰাকী চিনেমাত পাইছে আমি কিমান দূৰ লৈ গৈছো সেইটো পিছৰ কথা কিন্তু আমাৰ প্লেটফৰ্মৰ জৰিয়তে বা আমাৰ মঞ্চখন প্ৰথম আছিলে তেখেতলোকৰ কাৰণে ঠিক তেনেকৈ আপোনাৰ আছিলে জৰ্জিয়া মেধি তাইও আমাৰ প্ৰথম আমাৰ তাতে বিউটি কণ্টেষ্ট কৰিছিলে বুলি ক'ব লাগিব খুব ভাল টেলেণ্টেড জৰ্জিয়া খুব বেছি টেলেণ্টেড হয় আৰু মানে মই মাহী বুলিয়ে মাতো মাকো হয় মিলি মাহী বুলি মাতো চ' মাহীও খুব টেলেণ্টেড হয় তেখেতে মোৰ লগত ছিংগাপুৰো গৈছে হয় নেকি থাইলেণ্ডো গৈছে গতিকে মানে এখন ইণ্টাৰনেশ্যনেল মঞ্চৰ তেখেতে মানে পাইছে তেখেতলোকে গতিকে আমি প্ৰাউড ফিল কৰোঁ তেনেকুৱা ধৰণৰ ষ্টুডেণ্টবিলাকক লৈ কিন্তু বৰ্তমান সময়ত যিখিনি এতিয়া নিজৰ নিজৰ জেগাবিলাকত হৈ আছে চাওক আপুনি ঘৰৰ ভিতৰত এতিয়া এনেকুৱা হৈছে মই ঘৰৰ ভিতৰত প্ৰগ্ৰেম এটা অৰ্গেনাইজ কৰিছোঁ এটা বাহিৰত হৈ আছে এতিয়া ঘৰৰ ভিতৰত থাকিলে আপুনি প্ৰমোশ্যন হ'ব নে আপোনাৰ কাষত আপোনাৰ এখন বাহিৰত যিখন মঞ্চ আছে গোটেই মানুহ যেতিয়া জইনিছে সেইখিনি জেগাত আপুনি পাৰফৰ্মেঞ্চ কৰিলে আপুনি প্ৰমোশ্যন হ'ব গতিকে বস্তুবিলাক হৈছে তেনেকুৱা এতিয়া আপুনি আপোনাৰ নিজৰ জেগাত আছে সেই জেগাত আপুনি থাকিলে নহ'ব আপুনি গুৱাহাটীত আহিবই লাগিব গুৱাহাটীত আহিলে আপুনি প্ৰমোশ্যন আপুনি পাব কাৰণ এটা হিউজ এটা আপুনি ইয়াত আপুনি জনা মানুহ বেছিকৈ পাব আপুনি শিকিব পাৰিব ঠিক তেনেকৈ আপুনি যদি মুম্বাইত যদি যায় তাত আৰু এটা বৃহৎ এটা আপুনি স্কোপ পাব আপুনি প্ৰমোশ্যন হ'ব তাতে মেইনলি হৈছে প্ৰমোশ্যন যাৰ প্ৰমোশ্যন বেছি আছে তেখেতে স্কোপ এচিভ কৰিব যাৰ প্ৰমোশ্যন নাই যিমানে টেলেণ্ট নহওক কিয় ৰুমৰ ভিতৰত থাকি যাব লাগিব আৰু আজিৰ দিনত আপোনাৰ যিসকল আমাৰ বাহিৰৰ পৰা যিসকল ল'ৰা ছোৱালী আনিছিলে বা তেখেতলোকে আজিৰ দিনত অৰ্গেনাইজাৰ হৈ তাতে বহি গৈছে অৰ্থাৎ তেখেতলোকে নিজৰ ষ্টুডেণ্টখিনি ধৰি ৰাখিলে আৰু তেখেতলোকে স্কোপটো ওলাই দিব নোখোজিলে যিটো কাৰণে কি হৈছে এই ল'ৰা ছোৱালীখিনি এতিয়া আগবাঢ়িব পৰা নাই নিজৰ জেগাত থাকি গ'ল যদি নিজৰ জেগাতেই থাকি যায় নিজৰ জেগাতেই উইনাৰ হয় তেতিয়াহ'লে আপুনি স্কোপ কেনেকৈ পাব নোৱাৰে কেতিয়াও নোৱাৰে আৰু তেতিয়া আমি ডাউট কৰিছিলোঁ যে সন্দেহ কৰিছিলোঁ যে মডেলিং ইণ্ডাষ্ট্ৰী খুব বেছি আৰু 2 বছৰ চলিব 2 বছৰৰ পিছত একেবাৰে শেষ হৈ যাব কি মানে ফিউচাৰটো কি কওকচোন মডেলিং ইণ্ডাষ্ট্ৰী এতিয়া বৰ্তমান আপুনি কি ভাবে কি ফিউচাৰ এতিয়া ফিউচাৰ একো নাই এতিয়া জিৰ' একদম জিৰ' নেকি একদম জিৰ' কাৰণ এটা সময়ত আমি যেতিয়া মডেলিং ইণ্ডাষ্ট্ৰী যেতিয়া ফেশ্বনত হেৰি কৰি আছিলোঁ তেতিয়া আমি 100ৰ ওপৰত কেণ্ডিডেট পাওঁ আমি বুলিয়ে নহয় প্ৰত্যেকটো অৰ্গেনাইজাৰে তেনেকুৱা হেৰি পাইছিলে মানে ষ্টুডেণ্ট পাইছিলে কিন্তু যেতিয়া আপোনাৰ লাহে লাহে আঁতৰি গ'ল নিজৰ নিজৰ জেগাবিলাকত কৰিবলৈ আৰম্ভ কৰি দিলে সেই ষ্টুডেণ্টৰ সংখ্যাটো সীমিত হৈ গ'ল আৰু এটা কথা আমি অৰ্গেনাইজাৰসকলে এটা কথা ন'টিচ কৰিব লগা হয় যে আমাৰ যিসকল আমাৰ তাত আহিছে সিহঁতক আমি স্কোপ কি দিছোঁ মই সেইটোৱে সুধিবলৈ গৈ আছিলোঁ আপোনালোকে স্কোপ কি দিয়ে আৰু জাগাই জাগাই যে সৰু সুৰা ঠাইত হয় বুলি যে কয় কোনোবা ডিষ্ট্ৰিক্টত হৈ গ'ল কোনোবা এটা বেলেগ আপোনাৰ এটা জেগাত টাউন এটাতে পাতি দিলে সিহঁতে কি স্কোপ দিয়ে সিহঁতে বেলেগ একো মই নাভাবোঁ যে কিবা বেলেগ স্কোপ দিব দিয়ে মানে বেনিফিটটো কি হয় তাত পাৰ্টিচিপেট কৰি অকল ক্ৰাউনটো পাব হয়তো গিফ্ট পাব
আৰু বেলেগ আৰু হয়তো যাৰ কেমেৰা এটা DSLR আছে তেখেত এটা ফটোশ্বুটৰ কাৰণে পাব, তাতকৈ আৰু বেছিটো একো পাব বুলি মই আশা নকৰোঁ। আৰু বাকী থাকিলে বাহিৰত ওলাব হ'লেতো কিবা এটা পাবই লাগিব। এতিয়া ধৰক আমি প্ৰগ্ৰেম অৰ্গেনাইজ কৰি আপোনালোকে আছোঁ। কি দিয়ে? এতিয়া কথাটো হ'ল যে আমি কি দি আছোঁ সেইটো এটা কথা, হয় যে আমি নিজে এটা প্ৰাইভেট লিমিটেড কোম্পানী, এটা ইভেণ্ট কোম্পানী, আমি বহুত বস্তু চিন্তা কৰি কামবিলাক কৰিছোঁ যে আমি কি দিব পাৰোঁ। আমি ইয়াত বহুত ৰিচাৰ্চো কৰিছোঁ বা পৰীক্ষামূলকভাৱে কামো কৰিছোঁ। এতিয়া আমি নিজে এখন চিনেমা বনাবলৈ গৈ আছোঁ বা ৱেব ছিৰিজ বনাব গৈ আছোঁ। গতিকে আমাৰ লগত যিসকল জড়িত হৈ আছে আমি নিশ্চয় তেখেতলোকক সেইখিনি বস্তুৰ কাৰণে প্ৰিপেয়াৰ কৰি আমি কামত ল'ম সিহঁতক, কাৰণ প্ৰফেচনেলি তেখেতলোকে কাম কৰিব পাৰিব। আৰু বেলেগ একো নহ'লেও তেখেতলোকে যিসকলে আগতে আমাৰ জড়িত হৈছিলে, আমি কাৰোবাক যিসকলে ধৰক কিবা ভাল কাম কৰি আছে বা প্ৰডাকশ্যন হাউচত, বেলেগ প্ৰডাকশ্যন হাউচত, তাতে আমি তেখেতলোকক মানে কৰোঁ যে তেখেতে যদি গুচি যাব পাৰে তেতিয়া ভাল হয়, তেনেকৈ আমি লিংকখিনি দি দিওঁ। কিন্তু তাৰ মাজতে কথাটো হৈছে যে তেখেতলোকে আমাৰ লগত কমিউনিকেট থাকিব লাগিব এটা, কিন্তু এবাৰে যে প্ৰগ্ৰেম কৰি যে আঁতৰি গুচি গ'লে তেতিয়াহ'লেতো নহ'ব। হয়। আৰু আমাৰ অৰ্গেনাইজাৰসকলৰ দায়িত্ব বহুতখিনি আছে, কিন্তু বৰ্তমান সময়ত আমাৰ অৰ্গেনাইজাৰসকলৰ এটাই প্ৰব্লেম হৈছে, প্ৰগ্ৰেম পাতিলোঁ, পইচাকেইটা পালোঁ, পইচাটো চবেই লয় বাৰু, যিকোনো অৰ্গেনাইজাৰে পইচা ল'বই, জইন ফিজ ল'বই, সেইটো আৰু নতুন কথাটো নহয়। আৰু যদি এটা পইচাই যদি নলয় তেতিয়াহ'লে এটা অনুষ্ঠান অৰ্গেনাইজেশ্যনটো চলিবলৈ টান হৈ পৰে, কাৰণ ইমানখিনি যিহেতুকে মানুহ থাকে, এমপ্লয়ী থাকে, ষ্টাফ থাকে। গতিকে এতিয়া সময় আহি পৰিছে আমি সকলো অৰ্গেনাইজাৰসকল একেলগ হৈ যাতে আমি নতুনত্ব ল'ৰা ছোৱালীসকলে কিবা এটা দিব পাৰোঁ বা স্কোপ দিব পাৰোঁ। এতিয়া ধৰক মই আপোনাৰ ডান্সৰ কথা ক'ব যাওঁ, ডান্সত আমাৰ ক্লাছিকেল আছে, ভাৰতনাট্যম শিকক, আপুনি কথক শিকক বা যিয়ে শিকক। এতিয়া বিহুৰ ক্ষেত্ৰত ডিপ্ল'মা বা যিখিনি আছে, সত্ৰীয়া ক্ষেত্ৰত ডিপ্ল'মা আছে বা ডিগ্ৰী আছে। ল'ৰা ছোৱালী এটা শিকাৰ পাছত এটা স্কোপ এটা পায়, কিয় নিজৰ এখন স্কুল এখন খুলিব পাৰে, বা আপোনাৰ এতিয়া চৰকাৰীভাৱেতো আপোনাৰ বহুতখিনি স্কুলতো তেখেতলোকে এজ এ টিচাৰ হিচাপত এপইণ্ট হৈ যায়। গতিকে স্কোপ এটা আছে, ডান্সত বা মিউজিকত এইখিনি স্কোপ আছে। আৰু তাতে ৰিয়েলিটি শ্ব'বিলাক আহি আছে, ৰিয়েলিটি শ্ব'বিলাক দেখাৰ লগে লগে কি হয়, ল'ৰা ছোৱালীবিলাক উৎসাহিত হয়, মই এটা তেনেকুৱা যদি কৰিব পাৰোঁ, তেনেকৈ ল'ৰা ছোৱালীবিলাক শিকিবলৈ আহে টিচাৰৰ ওচৰত। কিন্তু মডেলিং ফিল্ডত হৈ আছে কি? ৰিয়েলিটি শ্ব' কেইটা আহিছে অসমত? ৰিয়েলিটি শ্ব' নাই। আচ্ছা, মই জানিব বিচাৰিছোঁ, মানে ইয়াতে বহুত আছে, মই ডান্স আৰু বা য়োগা বা মিউজিকত অকণমান পিছত আহিম। মডেলিঙৰ কথা মই জানিব বিচাৰোঁ, আমাৰ দৰ্শকসকলেও নিশ্চয় জানিবলৈ উৎসুক হ'ব, বা কোনোবাই যদি মডেলিঙত আহিব বিচাৰে, মডেলিঙৰ ফিউচাৰটো কি হয়? মানে যদি কোনোবাই আমাৰ ইয়াৰে পৰা মিছ ইণ্ডিয়াৰলৈকে তেনেকৈ নাযায় নেকি, পঠোৱা নহয় নেকি, মানে আমাৰ অসমৰ ষ্টেটৰ পৰা? টেলেণ্ট আছে, নোযোৱা নহয়, গৈছে। হয়, আগতেতো শুনিছোঁ গৈছে তেনেকুৱা টেলেণ্টেড বহুত আছে। আৰু আপোনাৰ ফেমিনা মিছ ইণ্ডিয়াই হওক বা তেনেকৈ আপোনাৰ মিছ ইণ্ডিয়াতে হওক, আমাৰ অসমৰ পৰা যথেষ্টখিনি গৈছে। কিন্তু বৰ্তমান সময়ত অলপমান বেলেগ হৈ পৰিছে বস্তুখিনি, যে আমাৰ অৰ্গেনাইজাৰসকলৰ বিশেষ এটা নলেজ নাই সেইটোৰ ওপৰত। সেইটো হৈ থকা নাই নেকি ফিল্ডত? আগৰ যোনটো আছিলে, মানে আগত যেতিয়া মডেলিং ফিল্ডটো যেনেকুৱা আছিলে, খুব ভাল মডেলছবোৰ লোৱা হৈছিলে, হাইট চাই পেলাই ট্ৰেইন কৰা হৈছিলে, তেওঁলোকক পঠোৱা হৈছিলে ডাঙৰ ডাঙৰ প্লেটফৰ্মলৈ। এতিয়া সেইবোৰ নাই নেকি? সৰু সুৰাকে শ্ব'বোৰ পাতি পেলাই সেইবোৰ বস্তু নষ্ট হৈ গৈছে। সেইবিলাকে ধ্বংস কৰি দিছে। আৰু কি হয়, যিবিলাক ভাল ভাল অৰ্গেনাইজাৰ আছিলে, ভাল অৰ্গেনাইজাৰসকলে যেতিয়া প্ৰগ্ৰেম এটা পাতিব যাব, তেখেতলোকে এটা হেভি এটা ইনভেষ্টমেণ্ট কৰিব লগা হয়। যেতিয়া আপোনাৰ এবাৰ দুবাৰ কৰাৰ পিছত যদি কণ্টিনিউ যদি লছেই খাই থাকে, তেখেতে চবেই এটা আৰু কিয় এইবিলাক কৰি কি লাভ, লাভেই নাই। গতিকে তেখেতলোকে অলপমান পিছ হুকি অহাৰ নিচিনা হৈছে। আৰু পিছ হুকি অহাৰ কাৰণে কি হৈছে, টেলেণ্টবিলাক যিটো আমাৰ যিসকলে জনা মানুহ, দেই আপোনাৰ নজনাখিনি কথা মই কোৱা নাই, যিসকলে জনা মানুহ, তেখেতলোকে অলপমান পিছ হুকি অহাৰ নিচিনা হৈছে। আৰু কি হয়, আমি এতিয়া মুহূৰ্তত যিকোনো এজনে আজি এটা ৰাতিৰ ভিতৰত আপোনাৰ হাইলাইট হৈ মানে চেলিব্ৰিটি হৈ যাব পাৰে। কেনেকে? ছ'চিয়েল মিডিয়া ট্ৰেণ্ডিং হৈ যায়। কিন্তু আমাৰ যিসকল জনা মানুহ আছে, আমি সেইখিনিত জেনেৰেশ্যন বুলিও ক'ব পাৰে, আমি তেখেতলোকে ট্ৰেণ্ডিঙত আহিব নিবিচাৰে। কাৰণ জনা মানুহে নিজকে হাইলাইট কৰিবলৈ বা অলপমান অসুবিধা পায়। এতিয়া ফৰ এক্সাম্পল, মই আজি ইমান বছৰ কাম কৰিলোঁ, কোনোদিন ট্ৰেণ্ডিঙত নাই, আজি 2-3টামান মই আহি আছোঁ। যিয়ে হওক, আমি কাম কৰি ভাল পাওঁ, গতিকে আমাৰ দৰে আৰু কাম কৰি ভাল পোৱা বহুত মানুহ আছে। কিন্তু তেখেতলোকে ল'ৰা ছোৱালীবিলাকে আজিকালি জনাৰ ঠাইত জানিব নিবিচাৰে, তাৰ ঠাইত তেখেতলোকে বিচাৰে শ্বৰ্টকাটটো বিচাৰে, আৰু শ্বৰ্টকাট উইনাৰ হ'ব বিচাৰে, ৰানাৰ আপ হ'ব বিচাৰে, ক্ৰাউন লাগে আজিকালি। ক্ৰাউনতকৈ বেটাৰ এটা ক্ৰাউন লৈ কি কৰিব, তাতকৈ বেটাৰ টেলেণ্টত তেখেতলোকে পাওক,
তেতিয়া ফিউচাৰ তেখেতলোক চবেই বিচাৰিব যিকোনো এটা ভাল মডেল এগৰাকী ভাল মডেল হ'ব পাৰিব আৰু যদি ভাল এগৰাকী মডেল হয় তেখেতৰ আৰু পিছফালে ঘূৰি চাব নালাগে হয়তো কাইলৈ এক্ট্ৰেছো হৈ যাব পাৰে একদম ঠিক এইটো এটা মডেলিং ইণ্ডাষ্ট্ৰি আৰু বৰ্তমান সময়ত এইটো ইণ্ডাষ্ট্ৰি হৈ থকা নাই ইণ্ডাষ্ট্ৰি কাক কয় যেতিয়া সকলোৱে মিলি কাম কৰিব এইটো এটা ইণ্ডাষ্ট্ৰি বলিউড ইণ্ডাষ্ট্ৰি অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰি কিন্তু বৰ্তমান সময়ত এইটো ফেশ্বন ইণ্ডাষ্ট্ৰি আমাৰ অসমত হৈ উঠা নাই আৰু হৈ উঠিব হ'লে মডেল কোৰিঅ'গ্ৰাফাৰেই হওক বা মডেলেই হওক ফটোগ্ৰাফাৰ হওক মেকআপ আৰ্টিষ্টেই হওক বা অৰ্গেনাইজাৰ সকলো মিলি একেলগ হ'লেহে কিবা এটা কৰিব আদাৰৱাইজ এতিয়াতো চবেই ছেপাৰেট হৈ আছে কাৰণ মই আপোনাৰ তাত যেতিয়া শ্ব' কৰিবলৈ আপুনি মোক মাতিছিল 100 ষ্টুডেণ্ট মেকআপৰ কাৰণে মোৰ একাডেমীৰ পৰা আপুনি যেতিয়া ক'লে আফ্ৰিন মেকআপৰ কাৰণে মোক লাগিছিলে মই ষ্টুডেণ্টছখিনি লৈ গৈছিলোঁ ময়ো গৈছিলোঁ চ' আপোনাৰ ষ্টুডেণ্ট এতিয়া 100ৰ ওপৰত আছিল কেণ্ডিডেটছ বা পাৰ্টিচিপেণ্টছ বুলি ক'ম কেণ্ডিডেট নকওঁ পাৰ্টিচিপেণ্টছখিনি 100ৰ ওপৰত আছিলে এতিয়া কেনেকুৱা মানে আপোনাৰ তেতিয়াৰ তুলনাত এতিয়া কেনেকুৱা ৰেছপন্স চাওক তেতিয়া সেই সময়ত আমি লৈছিলোঁ আমি 4000কে লৈছিলোঁ আজি এইটো আপোনাৰ 6 বছৰ মান হৈ গ'ল চাগে হ'ব 5 বছৰ 6 বছৰ 7 বছৰ মান হৈ 7 বছৰ মান তেতিয়া আমি 4000 5000 আমি তেতিয়াই লৈছিলোঁ 2018 মানৰ কথা 2019 বিফৰ কোভিড হয় তাৰপিছত যেতিয়া এতিয়া এনেকুৱা এটা অৱস্থা আমি ভাবিলোঁ যে ফিজটো আমাৰ বেছি হৈছে নেকি আমি অলপ কমাই দি চাওঁ এতিয়া আমি লাষ্ট কৰিলোঁ আমি 2000 কৰিলোঁ 2000টো কেণ্ডিডেট নাই তাৰ মানে প্ৰব্লেমটো ক'ত প্ৰব্লেমটো বেলেগ একো নাই মাছৰ বজাৰ হৈ পৰিছে সকলোৱে অৰ্গেনাইজাৰ আৰু আপোনাৰ আটাইতকৈ ডাঙৰ কথা হৈছে যে কোৰিঅ'গ্ৰাফাৰ কালি উইনাৰ হ'ব তেখেতে নেক্সট দিনাখন কোৰিঅ'গ্ৰাফাৰ তেখেতে শিকাবলৈ যায় এগৰাকী 10-12 বছৰীয়া ছোৱালীও আজিৰ দিনত কোৰিঅ'গ্ৰাফাৰ বুলি নিজক পৰিচয় কৰাই দিয়ে আৰু সেইটো আমাৰ ভুল আমাৰ অৰ্গেনাইজাৰসকলৰ যে আমি ইমান সৰু ছোৱালীজনীক কিয় কোৰিঅ'গ্ৰাফাৰ হিচাপত লৈছোঁ মানে আপুনি ক'ব বিচাৰিছে যে এইবোৰ যে নৰ্মেল মানে এটা কণ্টেষ্টত গ'ল পাৰ্টিচিপেট কৰিলে উইনাৰ হ'ল তাৰপিছত তেওঁ কেইদিনমান পিছতে এজ এ কোৰিঅ'গ্ৰাফাৰ হিচাপে নিজকে ৰিপ্ৰেজেণ্ট কৰে আৰু এইটো ভুলটো আমাৰ অৰ্গেনাইজাৰৰ কাৰণ কিয় আমি কোৰিঅ'গ্ৰাফাৰক তেখেতলোকে পে'মেণ্ট কৰিব নালাগে মেইন হৈছে পে'মেণ্টটো নহয় জানো যদি তেখেতে নিজে কৰিবলৈ আহে মোক এবাৰ লৈ লওক বোলে মই পইচা নলওঁ তো আমাৰ অৰ্গেনাইজাৰ ক'লে ভালেই পায় ঠিক আছে হ'ব বিনা পইচাত পাই আছোঁ তো যি জানা শিকাই দিয়া কিন্তু মডেলিঙৰ সেইটো বস্তু আমাৰ ধ্বংস কৰি দিছে আচলতে চ' মডেলিঙত মানে অকমান নহয় ভালেখিনি খেলি মেলি ভালেখিনি মানে আৰু মই আপোনাক ইমানেই গেৰেণ্টি দিছোঁ যাৰ 3 বছৰৰ পিছত মডেলিং ইণ্ডাষ্ট্ৰি আপুনি মডেলিং বুলি শব্দটো আপুনি শুনিবলৈ মানে এটা হেৰি হ'ব আৰু কি হ'ব পাৰে নাথাকিব বিউটি কণ্টেষ্টে নাথাকিব ফেশ্বন শ্ব' থাকিব কাৰণ ফেশ্বন শ্ব' এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰে যেনেকৈ আমাৰ মেধা শইকীয়া বাইদেউ আছে বা প্ৰশান্ত ঘোষ ছাৰ আছে বা কিৰণ বড়ো বাইদেউ আছে তেখেতলোকে বহুত ভাল কাম কৰি আছে গতিকে তেখেতলোকৰ চব চলিব কাৰণ কিয় তেখেতলোকে এটা ষ্টেণ্ডাৰ্ড নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰ এটা মেইনটেইন কৰে কিন্তু বৰ্তমান সময়ত আমাৰ যিসকল অৰ্গেনাইজাৰ আছে আমি সেইটো নেশ্যনেল বা ইণ্টাৰনেশ্যনেলখিনি মেইনটেইন কৰিবলৈ পৰা নাই আৰু আমি যদি চেষ্টা কৰিছিলোঁ বা ৰিজু মিলাৰে হওক বা ময়ে হওক বা আন যেনেকৈ অমিত আছিলে তেখেতে আমি এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ বা আমাৰ কি আছিলে ৰক টিম তেখেতলোকে ভাল অৰ্গেনাইজ কৰে দেই কিন্তু আমি চবেই মিলি এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব চেষ্টা কৰিছিলোঁ কিন্তু সেই ষ্টেণ্ডাৰ্ড বৰ্তমান সময়ত নাই এইটো মানে চেঞ্জ কৰিব ৰিভাইভ কৰিব নোৱাৰি নেকি চেঞ্জ কৰিব নোৱাৰি নেকি বা আনিব নোৱাৰি নেকি কিবা এনেকুৱা সলিউশ্যন নাই নেকি এই বস্তুটো চাওক যিকোনো কাম এটা আগবাঢ়িব হ'লে আমি যেতিয়া পঢ়িবলৈ যাম এখন স্কুলত পঢ়িবলৈ যাম আমাৰ এজন টিচাৰ এজন থাকে অৰ্থাৎ গুৰু যদি নাথাকে তাত আপোনাৰ কেনেকুৱা শিক্ষা হ'ব পাৰে বাৰু গতিকে আমি অৰ্গেনাইজাৰসকলে বা যোনে নহওক কিয় আমাক এজন গুৰু দৰকাৰ হয় এছ'চিয়েশ্যন একো নাই নেকি আপোনালোকৰ নামততো এছ'চিয়েশ্যন বহুত আছে কিন্তু সেই এছ'চিয়েশ্যন চলাবৰ কাৰণে গুৰুটো লাগিব গুৰু নহ'লে এতিয়া গুৰু নাই চবেই নিজকে শ্ৰেষ্ঠ বুলি ভাবিছে মই শ্ৰেষ্ঠ আচলতে কোনো শ্ৰেষ্ঠ নহয় এগৰাকী আমাক ছিনিয়ৰ দৰকাৰ হয় ছিনিয়ৰখিনি লাগিলে সেয়া মুম্বাইৰে হওক বা ফেশ্বন ইণ্ডাষ্ট্ৰী ডাঙৰ যিসকল ব্যক্তি আছে তেখেতলোকক লৈ আনিব লাগিব এজ এ এডভাইজাৰ হিচাপত যে কেনেকৈ কৰিলে উঠিব পাৰি আমি কাম কৰিবলৈ ইচ্ছুক অৰ্গেনাইজাৰসকল বা আমি যিসকল মডেল আছে বা মেকআপ আৰ্টিষ্ট আছে বা ফটোগ্ৰাফাৰ আছে সকলোৱে কাম কৰিবলৈ ইচ্ছুক প্ৰফেচনেল কোৰ্চ শিকিছে কিয় কাৰণে এইটো কাৰণে শিকিছে এতিয়া চাওক মই নিজে তবলা শিকিছোঁ মই তবলা টিচাৰ আছিলোঁ কিন্তু মই যেতিয়া অৰ্গেনাইজিং কৰিছোঁ আমি চিন্তাবিলাকো এতিয়া শিকিলোঁ বা এতিয়া ল'ৰা ছোৱালীসকলক এটা প্ৰগ্ৰামত এইখিনি কৰিলোঁ তাৰপিছত আমি নেক্সট ষ্টেপ কি কৰিম আমি ভাবিব লগা তাৰ কাৰণে ভবাৰ কাৰণে বহুত টাইম লাগি যায় প্ৰগ্ৰাম কৰাটো দেখাত লাগিছে যে বহুত ইজি কাম কিন্তু নহয় বহুত আমি ভাবিব লগা হয় তাৰপিছত কি হয়তো আজি আমি প্ৰগ্ৰাম পাতিছোঁ আজি আমাৰ তাত ষ্টুডেণ্ট আছে কাইলৈ হয়তো নহ'ব পাৰে কাৰণ গতিকে কণ্টিনিউ যিটো মেইনটেইন কৰাটো বহুত টাফ হৈ যায়
কিন্তু তেখেতলোকৰ কথাটো হৈছে যে আজি এটা ঠিক আছে হ'ব 30টা কেণ্ডিডেট পালোঁ 3000কে ল'লোঁ 90,000 টকা আহিলে বাছ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড দিলোঁ বাকীখিনি নিজৰ পকেটত সেইটো ভাবি থাকিলে নহ'ব আৰু সেইখিনি কেণ্ডিডেটৰ কি হয় পাৰ্টিচিপেণ্টছখিনিৰ কি হয় পাৰ্টিচিপেণ্টছৰ চাওক এতিয়া বৰ্তমান সময়ত এনভাইৰনমেণ্টটো এনেকুৱা হৈ পৰিছে যে কোনোবাই যদি কম্পিটিশ্যনত জইন কৰিছে হয় তেন্তে মোক ক্ৰাউনটো লাগিবই অ'কে এইটো মানে এটা কি বুলি ক'ব এম্বিশ্যন মানে মোক কাৰণ লাগে আচ্ছা মোক ক্ৰাউন লাগে মই জিকিব লাগে বেলেগ কথা নাই মুঠতে উইনাৰ ফাৰ্ষ্ট ৰানাৰ্ছ আপ ছেকেণ্ড ৰানাৰ্ছ তিনিটা ভিতৰত এটা থাকিবই লাগে অ'কে তেতিয়াহে মানে জইন কৰাৰ নিচিনা হৈ যায় গতিকে সেইটো আমাৰ তেতিয়াহ'লে কাৰ ভুল বুলি ক'ম পচিবল এতিয়া নহয় ন চবকে দিয়াটো একদম পচিবল নহয় তেতিয়া যিটো কি হয় কম্পিটিশ্যনৰ মনোভাৱ সেই তেওঁলোকে competition পইচা ৰ দিয়ে মনোভাৱটো- নেকি আকৌ এক্সট্ৰা পইচা দিয়ে নেকি সেইটোৰ কাৰণেও ক্ৰাউন ল'বলৈ দিয়ে নেকি আপোনাৰ লগত নহ'ব পাৰে মোৰ কাৰোবাৰ লগত নাই লগত হোৱা কাৰোবাৰ লগত হয় নেকি তেনেকুৱা মেবি হ'বও পাৰে হ'বও পাৰে মানে আপুনি যিহেতুকে নহ'ব বুলি কোৱা নাই হ'বও পাৰে মানে হ'ব পাৰে অ'কে গতিকে তাক কোৱা বুলি মই দিব নোখোজো যিসকলে কৰি আছে তেখেতলোকে গম পাই জানে ন আৰু যদি ক্ৰাউনটো ল'লে বাৰু মই ভাবিলো তেওঁ ডেডিকেশ্যনে দিয়ে ল'লে চাপ'জ পইচা দি পেলাই লোৱাও নাই তাৰ পিছৰ পৰ্যায়টো কি হয় যদি ক্ৰাউনটো লৈ জিকি গ'ল ক্ৰাউনটো পালে ফাৰ্ষ্টে হ'ল ফাৰ্ষ্ট ৰানাৰ আপ নহয় একদম ফাৰ্ষ্ট পজিশ্যন পালে তাৰপিছত কি হয় চাওক মই এতিয়া কথা এটা কৈছো এজন ডান্সাৰ হ'ব হ'লে হয় হয় আপুনি 5-6 বছৰ ষ্ট্ৰাগল কৰিব লগা হয় হয় কণ্টিনিউ মেইনটেইন কৰিব লাগিব আৰু 5-6 বছৰ আপুনি কম্পিটিশ্যন এটেণ্ড কৰি থাকে মানে নতুন নতুন যাতে শিকিব পাৰে শিকিব পাৰি এগৰাকী কেণ্ডিডেটে এবাৰতে উইনাৰ হয় যদি স্কোপ বিচাৰে তেতিয়াহ'লে সেইটো নহয় কাৰণ কি যে এডুকেশ্যনৰ চিষ্টেমতে আপুনি যদি চাব যায় তেতিয়াহ'লে এটা ষ্টুডেণ্টৰ লাইফটোত আপোনাৰ 18 বছৰ তেখেতে পঢ়িয়ে পাৰ কৰে হয় তাতে যদি তেখেতে ডক্টৰ হ'ব নে ইঞ্জিনিয়াৰ হ'ব ইমান টকা পইচা খৰচ কৰি ডক্টৰ হ'ব নে ইঞ্জিনিয়াৰ হ'ব এইটো একো ঠিক নাই গতিকে আপুনি 3000 টকাত আপুনি যদি ফাৰ্ষ্ট উইনাৰ হৈ যদি কেৰিয়াৰ বিচাৰিব যায় কেনেকৈ হ'ব সেইখিনি স্কোপ আপুনি কেতিয়াও নাপায় কিন্তু এটা কথা হয় আপুনি এইটো ইণ্ডাষ্ট্ৰীত যদি 4 বা 5 বছৰ যদি এটা মেইনটেইন কৰে তেতিয়াহ'লে মই ভাবোঁ যে আপুনি ৰখি থাকিব নালাগে আৰু এটা আপুনি স্কোপ সেইটোত পাবই আপোনাৰ একদম 100% গেৰাণ্টি দিম বুলি মই ক'ব পাৰোঁ কিন্তু সেইটো ইণ্ডাষ্ট্ৰীত আপুনি 4-5 বছৰ টিকিবতো লাগিব আপুনি আহিছে মাত্ৰ আপুনি 3 মাহ 4 মাহ বা 6 মাহ টিকে তাৰপিছতো সেইটো ষ্টেণ্ড আমি দেখাই নাপাওঁ মডেলিং নিজকে ভাবিব লাগিব যে মই এগৰাকী ভাল মডেল হয় এম্বিশ্যনটো বনাই ল'ব লাগিব কিন্তু তেখেতে আজি বোলে ডান্সাৰ হ'ব কালি বোলে মডেল হ'ব কালি বোলে অৰ্গেনাইজাৰ হ'ব তেতিয়াহ'লে কেনেকৈ হ'ব আমি অৰ্গেনাইজাৰ আজি 14 বছৰ আমি অৰ্গেনাইজাৰ হিচাপতে আছো আমি বেলেগ কাম কৰিব যোৱা নাই মই তবলা বজাব পাৰোঁ কিন্তু মই তবলা বজাব যোৱা নাই কাৰণ কিয় শিকাবও পাৰে আপুনি শিকাবলৈও যোৱা নাই কাৰণ কিয় মই কনচেপ্টটো লৈছো যে মই অৰ্গেনাইজাৰে মই বেলেগ কাম নকৰোঁ এটা কথা ইয়াতে মই বুজি পালো যে এটা গ'লত একদম এটা গ'লটো ধৰি থৈ দিব লাগিব সেইটোতে আগবাঢ়ি গৈ থাকিব লাগিব তেতিয়াহে প্ৰগ্ৰেছ হ'ব আৰু তেতিয়াহে এট দি এণ্ড মানে সেই উইনাৰ হ'ব লাইফত উইনাৰ হ'ব মই সেই ক্ৰাউন পোৱা উইনাৰটোৰ কথা কোৱা নাই আজিকালি চবকে ডাঙৰ ডাঙৰ ক্ৰাউন লাগে ডাঙৰ ক্ৰাউন ইমান ডাঙৰ ক্ৰাউন পিন্ধিব পাৰে নেকি পিন্ধি আছে টুপি পিন্ধা বুলি ক'ব লাগিব শুনিবলৈ বেয়া লাগে শুনিছে নে ৰাইজ ক্ৰাউন ইমান ডাঙৰ ক্ৰাউন পিন্ধে এইটো ক্ৰাউন নহয় টুপি হয় বোলে নিউটন দাই কৈছে সঁচাকে ইমান ডাঙৰ ক্ৰাউনটো একচুৱেলি পিন্ধিবও নোৱাৰে দিয়কচোন হয় পচিবলো নহয় আমিও চাই মানে আমি ভাল পাওঁ আৰু চাই দূৰৰ পৰা আচ্ছা ঠিক আছে এইটো লৈ এনেকুৱাখন হেৰি কৰিছে ইমান বা ডাঙৰ জেগাত গৈ এইটো কৰিছে কিন্তু ভিতৰত কি হৈছে আমিও গম পাওঁ হয় কাৰণ অৰ্গেনাইজাৰে ভালদৰে গম পায় তেখেতে কি কৰি আছে কি কৰা নাই আপোনালোকে কি কম্পিটিশ্যন কৰে অলপমান জানিব বিচাৰিছো কওকচোন কেনেকুৱা কম্পিটিশ্যন আৰ্ট মিউজিক ডান্স ইনষ্ট্ৰুমেণ্টেল য়োগা সেইখিনি আমি কম্পিটিশ্যন আমি অৰ্গেনাইজ কৰোঁ আগতে প্ৰথমতে ডিষ্ট্ৰিক্ট লেভেল অৰ্গেনাইজ কৰিছিলোঁ যেতিয়া মই কলেজত পঢ়িছোঁ তেতিয়া মই ডিষ্ট্ৰিক্ট লেভেল অৰ্গেনাইজ কৰিছোঁ তাৰপিছত সাহস বাঢ়ি গ'ল সকলোৱে ছাপোৰ্ট পালোঁ তাৰপিছত ডিষ্ট্ৰিক্টৰ পিছত আহিলে আপোনাৰ ষ্টেট লেভেল কৰিলোঁ ষ্টেট লেভেল কৰাৰ পিছত আৰু সাহস বাঢ়ি গ'ল তাৰপিছত আপোনাৰ নৰ্থ ইষ্ট লেভেল কৰিলোঁ নৰ্থ ইষ্টত আৰু অলপ চাওঁচোন কৰি বেলেগ তাৰপিছত নেশ্যনেলত হাত দিলোঁ তাৰপিছত আৰু কণ্টিনিউ তেনেকৈ কামবিলাক কৰি গৈ আছোঁ প্ৰথমতে দুদিনীয়াকৈ আৰম্ভ কৰিলোঁ দুদিনৰ পিছত 5 দিন কৰিলোঁ দুদিনৰ পিছত 3 দিন কৰিলোঁ 3 দিনৰ পিছত 5 দিন কৰি চালোঁ 5 দিনৰ পিছত এসপ্তাহ কৰিলোঁ এটা সময়ত বঢ়াই তাৰপিছত আপোনাৰ 10 দিন কৰিলোঁ মানে প্ৰত্যেক বছৰে দুদিনীয়াকৈ বঢ়াই গৈ আছে তাৰপিছত এই আজি 3 বছৰ হ'ল কণ্টিনিউ আমি 21 দিন প্ৰগ্ৰেম পতা এইটো 21 দিন প্ৰগ্ৰেম কৰাটো মুখৰ কথা নহয় কাৰণ 2-3 ঘণ্টা মাত্ৰ আমাৰ খোৱা হয় এইকেইদিন কিন্তু আমাৰ ভালো লাগে গোটেই বছৰ 3 ঘণ্টা শুই আপোনালোকে ডেইলি 3 ঘণ্টা বুলিয়ে ক'ব লাগিব শ্লিপ চাইকেল বেয়া হৈ গৈছে আপোনাৰ
নাই এনজয় কিন্তু খুব এনজয় কৰে ন এনজয় কৰোঁ আমি হয় কাৰণ বিভিন্ন জাগাৰ পৰা আমি কোৰিঅগ্ৰাফাৰসকলক লগ পাওঁ টিচাৰ হয়। সকলক লগ পাওঁ বা আপোনাৰ যিসকল ষ্টুডেণ্ট আছে ইমান দূৰৰ পৰা আহে হয়। মানে ভাল লাগে চাই আমি কওকচোন 21 দিনীয়া প্ৰগ্ৰামটোৰ বিষয়ে অকমান আমাক কওক আমাৰ ভিউৱাৰ্ছ খিনিকো কওক ৰাইজে জানিব বিচাৰিব আৰ্ট মিউজিক ডান্স গোটেইখিনি আমি গোটেইখিনি থাকিব। ৰাখিছোঁ আৰু তাৰ লগতে থাকিল আপোনাৰ কি বুলি কয় এইটো 11 জুলাইৰ পৰা আমাৰ আৰম্ভ কৰিম 31 জুলাইলৈকে 31 জুলাইলৈ আৰু তাতে বিচাৰকত থাকিব যোগেশ মেহতা তেখেতৰ হয়। মেহতা কল্টা চশমা তেখেতে বা কাহানী ঘৰ ঘৰ কি কসৌটি জিন্দগী কি তেখেতে চিৰিয়েলৰ তেখেতে স্ক্ৰিপ্ট ৰাইটাৰ আছিলে कसौटी जिंदगी की হয়। कहानी घर घर की আৰু কি বুলি ক'লে সাজ বি কবি সাজ বি কবি বহুতি এইবোৰৰ স্ক্ৰিপ্ট ৰাইটাৰ স্ক্ৰিপ্ট আছিলে ৰাইটাৰ কি নামটো ক'লে তেখেতে যোগেশ মেহতা যোগেশ মেহতা যোগেশ মেহতা তেখেতে অসমত মই বাৰু তেখেতক ইনভাইট কৰোঁ হয়। আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত যিবিলাক নেশ্যনেল বা ইণ্টাৰনেশ্যনেল প্ৰগ্ৰামবিলাক হৈ থাকে তাতে তেখেতে বিচাৰকত থাকে গতিকে হয়। তেখেতে আমাৰ মাজত এইবাৰ থাকিব তাৰ লগতে আমাৰ অসমৰ যিসকল গণ্যমান্য ব্যক্তি আছে হয়। কালচাৰেল ফিল্ডত বা আমাৰ শাস্ত্ৰীয় জগতত তেখেতলোকো প্ৰেজেণ্ট থাকিব যিসকল কোৰিঅগ্ৰাফাৰ থাকিব ভাল হয়। ভাল কোৰিঅগ্ৰাফাৰ তেখেতলোকো বিচাৰকৰ আসনত থাকিব গতিকে এটা ভাল হেৰি পৰ্যায়ত যাব আৰু এটা মই কথা কৈ দিওঁ এটা আপুনি নেশ্যনেল বা ইণ্টাৰনেশ্যনেল নাম দিলে কিন্তু নেশ্যনেল বা ইণ্টাৰনেশ্যনেল এটা প্ৰগ্ৰাম হৈ নাযায় হয় আপোনাৰ মেইন হৈছে ৰেজিষ্ট্ৰেশ্যন ওকে হেতু বহুত Registration. ইম্পৰ্টেন্ট ন ৰেজিষ্ট্ৰেচনটো ইম্পৰ্টেন্ট হয় ইম্পৰ্টেণ্ট হয় হুম। এতিয়া চাওক আমি প্ৰাইভেট লিমিটেড কোম্পানী হিচাপে হয়। আমি মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছ আমি ৰেজিষ্ট্ৰেশ্যনটো লৈছোঁ হয় আমি ৰেজিষ্ট্ৰেশ্যনটো কিহৰ কাৰণে লৈছোঁ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল প্ৰগ্ৰাম পাতিবলৈহে লৈছোঁ হয় তাৰ লগতে টুৰছ এণ্ড ট্ৰেভেলছ ট্ৰেন্সপৰ্টেশ্যন তাৰপিছত ৱেব পৰ্টেল এইবিলাকৰ কাৰণেও আমি ৰেজিষ্ট্ৰেশ্যনটো লৈছোঁ কিন্তু বৰ্তমান সময়ত আমি প্ৰগ্ৰেম অৰ্গেনাইজ হয়। কৰি আছোঁ সেই হিচাপত লৈছোঁ আৰু বাকী থাকিলে আমি টুৰছ এণ্ড ট্ৰেভেলছ মানে আমি বাহিৰতো যিহেতু প্ৰগ্ৰেম কৰোঁ মুম্বাইতো যিটো প্ৰগ্ৰেম কৰোঁ বা গোৱাত সেই হিচাপত আমি ৰেজিষ্ট্ৰেশ্যনটো লৈ লৈছোঁ চ' আমি তেনেকৈ ধৰণে কাম কৰি আছোঁ আৰু আমি MSMEটো আমাৰতো আছেই MSMEও আছে ন MSME আপোনালোকৰ আছে হয় লগতে আমাৰ বলিউডৰ ইম্পাৰ আমি ৰেজিষ্টাৰ্ড হয় ইণ্ডিয়ান মোশ্যন পিকচাৰ প্ৰডিউচাৰ এছ'চিয়েশ্যন ইণ্ডিয়ান মোশ্যন পিকচাৰ পিকচাৰ প্ৰডিউচাৰ প্ৰডিউচাৰ এছ'চিয়েশ্যনত আপোনালোকে তাতেও আমিও ৰেজিষ্টাৰ্ড ৰেজিষ্টাৰ্ড হয় আৰু লগতে আছে আমাৰ ইণ্টাৰনেশ্যনেল এক্ৰেডিটেশ্যন ফৰাম কোৰিয়ান এক্ৰেডিটেশ্যন বৰ্ড আৰু লগতে গ্ল'বেল বিজনেছ প্ৰচেছ হয় আৰু আপোনাৰ ISO ISO হয় আমি চাৰ্টিফাইড হয় গোটেইখিনিয়ে আছে গোটেইখিনি আমাৰ চাৰ্টিফিকেট লৈছোঁ আছে যিহেতু গতিকে আমি যিখিনি চাৰ্টিফিকেট আমি দিওঁ সেইখিনি চাৰ্টিফিকেট আমাৰ ল'ৰা ছোৱালীবিলাকৰ মই ভাবোঁ যে কামত আহিব আৰু চাৰ্টিফিকেটত আমি গোটেই লগ'বিলাক লগাই দিওঁ আৰু মই এটা কথা ক'ব বিচাৰিছোঁ হয় ৰেজিষ্ট্ৰেশ্যনটো মেইন হয় আপুনি যদি 1 টকা মই এতিয়া কথালৈ আহিম কিছুমান অ কথালৈ আপুনি যদি য'তে পইচাৰ লেনদেন হৈছে হয় সেইটো ব্যৱসায় বুলি কয় ওকে আপুনি ব্যৱসায় বুলিয়ে ক'ব লাগিব হয় হয় যদি আপুনি গভৰ্ণমেণ্টৰ পৰা যদি পইচা লৈছে হয়। সেইটো চেলেৰি বুলি ক'ব লাগিব হয় কোম্পানীৰ আণ্ডাৰত যদি আপুনি পইচা লৈ আছে সেয়া চেলেৰি বুলি ক'ব লাগিব হয় নহয় জানো হয় হয় আৰু তাৰ সেইখিনি যদি নহয় আপুনি বেলেগ ধৰণে যদি পইচা পাতি লয় সেইটো আপুনি ব্যৱসায় বুলিয়ে ক'ব লাগিব বিজনেছ বিজনেছ হয়। যদি আপুনি নিজাকে এখন ইনষ্টিটিউট খুলিছে হয় সেইটো আপোনাৰ বিজনেছ বিজনেছ হয় আপুনি যদি মেকআপৰ এটা ইনষ্টিটিউট খুলিছে বিজনেছ হয় এইটো বিজনেছ আপুনি মেকআপৰ যদি ইনষ্টিটিউট খুলিছে তেতিয়াহ'লে আপোনাৰ ট্ৰেড লাইচেন্সটো দৰকাৰ ল'ব লাগিব হয় গভৰ্ণমেণ্টে ISO আপুনি ল'ব দিছে লাগিব আপুনি ট্ৰেড লাইচেন্সটো আপোনাৰ খুবেই দৰকাৰ খুবেই দৰকাৰ হয় এতিয়া আমাৰ অসমত বহুত স্কুল আছে ক্লাছ কৰি আছে শিকাই আছে মাহেকীয়া ফিজটোতো পাই আছে মাহেকীয়া ফিজটো লৈ আছে নহয় জানো 100 200 150 ষ্টুডেণ্ট আছে মাহেকীয়া ফিজ লৈ আছে কিন্তু তেখেতলোকৰ ৰেজিষ্ট্ৰেশ্যন নাই কিয় সেইটোতো ৰেজিষ্ট্ৰেশ্যন নোহোৱা কিন্তু খুলিবই নোৱাৰে ৰেজিষ্ট্ৰেশ্যন খুলিব নোৱাৰে কিন্তু চলাই আছে তেনেকে আজিলৈকে গভৰ্ণমেণ্টৰ বা চৰকাৰৰ দৃষ্টিত পৰা নাই হয় আমি যিসকল অৰ্গেনাইজাৰ আছো আমাক কিন্তু টাৰ্গেট কৰি লোৱা হয় যে বা বেলেগ টকা ইনকাম কৰি আছে হয় এইফালে 1000 টকা আহি আছে একদম আমি বছৰত 12টা প্ৰগ্ৰেম পাতো বা 13টা প্ৰগ্ৰেম পাতো কিন্তু আমি 12 বাৰ বা 13 বাৰহে পে'মেণ্ট পাওঁ তাৰে ভিতৰত যদি বছৰত 12টা প্ৰগ্ৰেম পাতিছো হয় তেতিয়াহ'লে দেখোন তাৰ 4টা প্ৰগ্ৰেম আমি লছত যাওঁ বাকী 6টা প্ৰগ্ৰেম আমি লফত চাওক বিজনেছৰ উঠা নমা থাকে উত্থান পতন থাকে আজি যদি লাভ হৈছে কালিলৈ আমাৰ লছ হ'ব হয় এইটোতো হয় বিজনেছৰ এটা ৰুল হয় কিন্তু টিচাৰসকলৰ যিখিনি আছে তেখেতলোকেতো বিজনেছ কৰি আছে হয় পেমেন্ট লৈ আছে যদি তেখেতলোকে বিজনেছ কৰা নাই তেতিয়াহ'লে ফ্ৰী অফ এডুকেশ্যন কোনো দিয়া নাই নাই দিয়া মান্থলি ফিজটো তেখেতলোকে লৈ আছে কোৰিঅ'গ্ৰাফি তেখেতলোকে চাৰ্জ লৈ আছে গতিকে মই ভাবোঁ যে তেখেতলোকেও নিজৰ অনুষ্ঠান এইটো এটা বেয়া কথা নহয় নিজৰ অনুষ্ঠান বা প্ৰতিষ্ঠানখন চৰকাৰীভাৱে ৰেজিষ্ট্ৰেশ্যন কৰাটো খুবেই প্ৰয়োজন ট্ৰেড লাইচেন্সেই হওক বা ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন হওক বা ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন হওক এটা খুবেই প্ৰয়োজন আৰু যিসকল আৰু এটা কথা ইয়াতে আছে এতিয়া কিছুমান অৰ্গেনাইজাৰ সৃষ্টি হৈছে ক'ব লাগিব মই সঁচা কথা কৈ আছো আপোনাক অৰ্গেনাইজাৰ বহুত সৃষ্টি হৈছে আপুনি ৰেজিষ্ট্ৰেশ্যন লৈছে স্কুলৰ নামত
কিন্তু আপুনি 12 মাহত আপুনিও 13টা প্ৰগ্ৰাম পাতি আছে প্ৰগ্ৰাম কৰি আছে কি হিচাপত আপুনি প্ৰগ্ৰাম ট্ৰেড পাতি আছে লাইসেন্সখন লৈছে নিজৰ একাডেমীৰ নামত বা স্কুলখনৰ নামত বা ছ'চাইটি সোসাইটি ৰেজিষ্ট্ৰেচন হয় কিন্তু তেওঁ প্ৰগ্ৰাম কৰিছে অৰ্গেনাইজাৰ হিচাপে এজ এ অৰ্গেনাইজাৰ হিচাপে 12 অৰ্গেনাইজ কৰি আছে 12টা মাহত 13টা প্ৰগ্ৰাম তেখেতেও পাতি আছে ওকে তেতিয়াহ'লে আমি এইটো আজি কিমান মাথা মাৰি টকা পইচা খৰচ কৰি এটা কোম্পানী খুলি আমি মানে এইখিনি কাম কৰি আছো এটা ৰেজিষ্ট্ৰেচন পাবৰ কাৰণে আৰু তেখেতলোকে মানে আপোনাৰ স্কুলৰ নামত হ'ব লাগিছিলে স্কুলৰ নামত প্ৰগ্ৰাম পাতক তেখেত এনুৱেল ফাংচন পাতক আমাৰ আৰু বিভিন্ন হেৰিবিলাক আছে কি বুলি কয় উদযাপন কৰিব পৰা যিখিনি আছে ছ'চিয়েল ৱৰ্ক যিখিনি আছে সেইখিনি কৰক আমাক ক'ব লগা নাই কি হোৱাটো দৰকাৰ তেওঁলোকৰ এতিয়া কি ক'ম তেখেতলোকৰ কাৰণে আমাৰো কষ্ট হৈছে তেখেতলোকৰ ৰেজিষ্ট্ৰেচনটো কৰি লওক সেইকাৰণে ৰেজিষ্ট্ৰেচন নকৰে কি প্ৰব্লেম হয় ৰেজিষ্ট্ৰেচন কিয় নকৰে তেওঁলোকে কৰিলে কি প্ৰব্লেম আছে নকৰে কিয় তেতিয়াহ'লে নকৰে তেখেতলোকে নিজক আচলতে লুকুৱাই ভাল পায় হয় নেকি কাইলৈ যদি কিবা প্ৰব্লেম হয় নাইকিয়া হৈ দিব পাৰিব আমাকতো চৰকাৰে বিচাৰি যাব আমি ক'ত আছো ক'ত নাই আপুনি যদি কিবা তেনেকুৱা ধৰণৰ যদি আপুনি ভুল কাম কৰে বা আপুনি যিখিনি আপুনি লিখি ৰাখিছে মেম'ৰেণ্ডামত লিখি ৰাখিছে সেইমতে যদি আপুনি কাম নকৰে বেলেগ যদি কাম কৰিব যায় হয়তো কাইলৈ আপোনাক গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনাক চিজ কৰি দিব পাৰে চিজ কৰিলে আপুনি 5 বছৰৰ কাৰণে আপুনি কি কাম কৰিব আপোনাৰ চব কামেই বন্ধ হৈ যাব আপোনাৰ পেন কাৰ্ড বন্ধ কৰি দিব আপোনাৰ একাউণ্ট বন্ধ কৰি দিব আপুনি কাম কৰিব কেনেকৈ ব্লেক লিষ্টেড হৈ গ'লে ভয় থাকে এটা এতিয়া আমি কাম কৰি আছো আমাৰ ভয় এটা আছে আমি যদি আমাক যদি উল্টা পুল্টা যদি কাম কৰোঁ বা যদি কামত যদি গড়বড় হৈ যায় বা আমি যদি নিয়মৰ বাহিৰত যদি যাওঁ তেতিয়াহ'লে হয়তো গভৰ্ণমেণ্টে আমাক ব্লেক লিষ্টেড কৰি দিব ব্লেক লিষ্টেড কৰিলে আমিতো বৰবাদ আমি চব চেছ হ'ম একো কৰিবই নোৱাৰিব গতিকে আমি বহুত ভাবি চিন্তি কাম কৰিব লগা আমাৰ প্ৰত্যেকটো কাম গভৰ্ণমেণ্টৰ নজৰত থাকে হয় অকল আমাৰ বুলিয়ে নহয় প্ৰত্যেকটো কোম্পানীৰ হওক বা হেৰি হওক কোনো বাচি যাব নোৱাৰে ইয়াতে চৰকাৰৰ যিটো নিয়মাৱলী আছে আপুনি বাচি যাব নোৱাৰে গতিকে যিসকলে আজি এনেকুৱা ধৰণৰ কাম কৰি আছে তেখেতলোকৰ চৰকাৰৰ দৃষ্টিত বাচি গৈ আছে সো ইয়াতে আৰু এটা কথা মই সুধিব বিচাৰিছো আপুনি যেনেকৈ ক'লে আপোনাৰতো বহুত ৰেজিষ্টাৰ কৰা আছে বহুত ৰেজিষ্ট্ৰেচন আছে চাৰ্টিফিকেটত আপুনি লগো সেইকাৰণে ইউজ কৰিব পাৰে দিব পাৰে আপোনাৰ যোনটো চাৰ্টিফিকেট দিয়ে সেইটো বহুত জেগাত এপ্ৰুভ হৈ যায় সেইটো ধুনীয়াকৈ এওঁলোকে যে অৰ্গেনাইজ কৰে যাৰ কথা কৈছে আপুনি ময়ো গম নাপাওঁ আপুনি কাৰ কথা কৈছে XYZ আপোনাৰ দৃষ্টিত আছে সেইখিনি সেইকাৰণে আপুনি অবভিয়াছলি আপুনি ফেচবুকটো খুলি চালে সকলো বস্তু পাই যাব ঠিক আছে বাৰু মই ফেচবুকটো খুলি চাম কিন্তু মই এতিয়া এইটোৱে জানিব বিচাৰিছো তেওঁলোকৰ তাতে যোনে যোন পাৰ্টিচিপেণ্টছ বিলাকে পাৰ্টিচিপেট কৰে সেই চাৰ্টিফিকেটটোতো কাম নাই বিকজ তেওঁলোকে নিজেই ৰেজিষ্টাৰ্ড নহয় যিদিনাখন তেখেতলোকৰ ইনকুৱাৰী হ'ব সেইটোতো স্কেম হৈ আছে স্কেম বুলিয়ে ক'ব লাগিব যেতিয়া ইনকুৱাৰী হ'ব বা য'ত চাৰ্টিফিকেটখন এপ্লাই কৰিব আৰু য'ত চাৰ্টিফিকেট এপ্লাই কৰোঁতে যিগৰাকীয়ে সেইটো বস্তুটো আপোনাৰ যদি ইনকুৱাৰী কৰিব হয় তেতিয়া হয়তো অলপমান অসুবিধাৰ সন্মুখীন হ'ব আজি বহুতখিনি বস্তু গম পালো বহুত বস্তু জানিলো টিউটন দাৰ পৰা ভিতৰুৱা ইণ্ডাষ্ট্ৰীৰ ভিতৰুৱা কিছুমান কলা সত্য বুলিয়ে ক'ব লাগিব ৰিয়েলিটি মানে ট্ৰুথ যোনটো বাহিৰা মানুহে যোনটো গম নাপায় সত্য বুলি নহয় আচলতে এইখিনি চলি আছিলে আগৰ পৰাই চলি আছিলে সেইখিনি বস্তুটো আমি শুধৰণি কৰিব লাগে সেইটো এটা মানে নাজানা সত্য এটা মানে আপুনি আনকভাৰ কৰিছে অৰ্গেনাইজাৰ সকলেও নাজানে যে ইমানখিনি বস্তু লাগে বুলি সেইটোৱে আনকভাৰ কৰিছে আপুনি দেখা দেখি কৰি আছে আজি বহুতে নাজানে বা তেওঁলোকে জানি বুজি ডেলিভাৰেটলি কৰা নাছিল চাগে এতিয়া আপুনি আপোনাৰ জৰিয়তে তেওঁলোকে সেই মেছেজটো পাব চাওক এতিয়া তেখেতলোকে অৰ্গেনাইজাৰ তেখেতলোকে ফেচ কৰা নাই হয় আমি ফেচ কৰিছো হয় আমাক যেতিয়া মানুহে কুৱেশ্যন কৰে তেতিয়া এইটো বস্তু আমাৰ থাকি গৈছে এতিয়া বস্তুটো আমি নেক্সট টাইম যদি কুৱেশ্যন কৰে আমি যাতে তাৰ কাৰণে সাজু হ'ব পাৰোঁ গতিকে প্ৰথম ষ্টেপটো আমি সদায় লৈ আছোঁ সেইকাৰণে আমি সদায় ফেচ কৰি আছোঁ প্ৰব্লেমবিলাক নেক্সটখিনি আজি ফেচ কৰা নাই হয়তো আজি নকৰিলেও কালিতো তেখেতলোকে ফেচ কৰিবই হয় সেইটো হয় আপোনাৰ এটা মানে কি বুলি ক'ম এটা কণ্ট্ৰভাৰ্চিয়ে চলিছে বুলিয়ে ক'ম আৰু সৰু সুৰাকেই হওক উৰিষ্যাৰ কথা এটা লৈ পেলাই আপুনি উৰিষ্যাৰ শ্ব' এটা অৰ্গেনাইজ কৰিছিলে সেইটো বিষয়ে আমাক অকণমান কওকচোন কি হৈছিলে আপোনাৰ ছাইডৰ ষ্টৰিটো কওক কেনেকুৱা কি হৈছিল এতিয়া চাওক ছাইডৰ ষ্টৰি বুলি ক'বলৈ গ'লে বহুত কথা ওলাই পৰে অলপ চলপকে কৈ থওক অলপ চলপ মানে বেলেগ একো নাই উৰিষ্যাত গৈছিলোঁ হয় উৰিষ্যাত যোৱাৰ সময়ত আমাৰ প্ৰথম কথা হৈছে যেতিয়া আমি মানুহবিলাকক কওঁ গোটেইখিনিকে সাঙুৰি লৈ ক'ব লাগিব যে যেতিয়া আমি গ্ৰুপ এটা বাহিৰত লৈ যাওঁ আমি ট্ৰেইনত যিহেতু যাওঁ হয় AC নন AC কথাও থাকে হয় সুবিধা অসুবিধাৰ কথা থাকে আমি যেতিয়া পে'মেণ্টটো তেখেতলোকে এটা ব্ৰাউচাৰ এখন আমি দি দিওঁ ব্ৰাউচাৰখন দি দিয়াৰ লগে লগে এটা ডেট এটা দিওঁ সেই টাইমত যদি তেখেতলোকে পে'মেণ্ট কৰে তেতিয়াহ'লে আমি সকলোকে সেইখিনি সুবিধা দিব পাৰোঁ কিন্তু কি হয় এটা গ্ৰুপত আপুনি 10জনে আপোনাৰ পে'মেণ্টটো আগতীয়াকৈ দিলে 5জনে আপোনাৰ পে'মেণ্টটো দেৰিকৈ দিলে এতিয়া কি হয় 10জনে আগত দিছে বুলি আগত টিকেটটো কৰিম 5জনে দেৰিকৈ দিছে বুলি পাছত টিকেটটো কৰিম নহয় আচলতে গোটেইখিনিক আমি একেলগে মিলাই লৈ যাব লগা হয় কাৰণ গোটেইখিনি বস্তু আমাৰ ওপৰত নিৰ্ভৰ কৰিছে গতিকে আমি তেনেকৈ অলপ ৱেইট কৰি দিলোঁ ৱেইট কৰি দিয়াৰ লগে লগে আমি পইচা পাওঁতে অলপ দেৰি হ'ল আমাৰ RAC লাগি গ'ল
এতিয়া ৰেলৱে যিটো RSC এতিয়া গৰম পৰিছিলে গৰমত কি হয় ল'ৰা ছোৱালী গ'লে বা হেৰিখিনি গ'লে মানুহ কষ্ট পাবই কাৰণ আমাৰ অসমৰ ৱেডাৰটো বেলেগ আৰু এতিয়া অসমৰ বাহিৰত যাব বা উৰিষ্যাত যাব তাত আপোনাৰ 40-42 ডিগ্ৰী টেম্পাৰেচাৰ আমাৰ কাৰণে অলপ আনকমফৰ্টেবল হয় মানে আমাৰ কাৰণে যথেষ্টখিনি কষ্টকৰ হয় আৰু তাতে যিসকল বাচ্চা ল'ৰা ছোৱালী গৈছিলে তেখেতলোকৰ সেইটোত কষ্ট পাবই আৰু আপোনাৰ উপায় নাই ন' অপশ্যন আৰু যিহেতু RSC লাগি গ'ল কিন্তু সেইটো টিকেটটো আমি দেৰিকৈ কৰাৰ কাৰণে হৈছে আৰু দেৰিকৈ কৰাৰ কাৰণে এটাই যে কিছুসংখ্যকে আগতে পে'মেণ্ট কৰিলে কিছুমান দেৰিকৈ পে'মেণ্ট কৰিলে আমাৰ নামবিলাক উল্লেখ কৰিব নাযাওঁ বাৰু কাৰণ সকলোৱে নিজৰ নিজৰ জেগাত একোগৰাকী মানে ৰেচপেক্টেড পাৰ্চন হয় গতিকে আমি সেই তেখেতক সন্মানটো কৰিবই লাগিব যি হওক সেইটো এটা মেইন আছিলে দ্বিতীয়টো থাকিলে বাকী হোটেল চোটেল খোৱা বোৱা সেইবিলাকত একো প্ৰব্লেম হোৱা নাই কিছুমান ক্ষেত্ৰত অলপমান মনোমালিন্য হৈছিলে বুজি পোৱা নাছিলে মানে কি তেখেতলোকৰ লগত আমাৰ কথা বতৰা তেনেকৈ হোৱা নাছিলে এটা বস্তু আপুনি ক'ৰবাত গ'লে আগতে চব বস্তু ক্লিয়াৰ হোৱাটো খুবেই ভাল বা বুজি পোৱা নাই বুলি কোনটো বিভাগত কি আছে কি নাই সেইখিনি আমাৰ লগত তেনেকৈ মানে সেইখিনি অলপমান কমিউনিকেশ্যনৰ অলপ প্ৰব্লেম হৈ গ'ল সেইটো এটা মেইন ফেক্টৰ অকণমান কি বুলি ক'ম কিছুমান ক্ষেত্ৰত অলপমান ক'বলৈ অসুবিধা হয় কাৰণ আমাৰ পুলিচ থানাত অলৰেডি আমি গোটেইখিনি বস্তু ক্লিয়াৰ আপ কৰিছোঁ যিহেতু আমাৰ মনোমালিন্য অলপ হৈছিলে গোটেইখিনি কথা বতৰা আমি ক্লিয়াৰ কৰি লৈছোঁ তেতিয়া তেখেতেও নিজৰ কামত ব্যস্ত হৈ আছে ময়ো মোৰ কামত ব্যস্ত হৈ আছে এতিয়া আমাৰ মাজত একো তেনেকুৱা নাই মিছআণ্ডাৰষ্টেণ্ডিংটো ভুল বুজাবুজি খালি মই এটাই কথাই ক'ম যে ছ'চিয়েল মিডিয়াটো হৈছে আজিৰ দিনত একদম মানুহ এজনক ভাল কৰা মানে একদম আজিৰ দিনত ট্ৰেণ্ডত লৈ যাব পাৰে আৰু আপোনাৰ 1 মিনিটত ধ্বংস কৰিবলৈ 1 মিনিটো নালাগে এনেকুৱা এটা মাধ্যম এটা আৰু ফেচবুকত আপুনি লিখিলে এনেকুৱাও কথা হয় কাৰোবাৰ বিষয়ে আপুনি লিখাৰ আগতে 10 বাৰ ভাবিব কাৰণ কিয় ছ'চিয়েল মিডিয়াত বিষয়ে বহুত ল' আছে কিন্তু গতিকে যিসকলে হঠাৎ যদি আপুনি কিবা এটা ফল্ছ ইনফৰমেশ্যন বা কাৰোবাক যদি আঘাত দিয়ে বা তেনেকুৱা ধৰণৰ আপুনি কাম কৰে বা কিবা এটা যদি এটা বেয়া প্ৰভাৱ পৰি যায় হয়তো আপোনাৰো ক্ষতি হ'ব পাৰে তেনেকুৱা ধৰণৰ ল' আছে গতিকে ফেচবুকত লিখাৰ আগতে বা কমেণ্ট দিয়াৰ আগতে বা লাইক কৰাৰ আগতে এবাৰ ভাবি চোৱাটো খুবেই প্ৰয়োজন ফেচবুক যিমান আপুনি ভাল সিমান আপোনাৰ বিপদজনকো হৈ যায় আপোনাৰ হয়তো জীৱনটো ধ্বংস কৰি দিব পাৰে একদম ঠিক কথা কৈছে গতিকে যিয়ে হওক অলপমান বিতৰ্কত আহিলো আৰু বিতৰ্কত অহাৰ কাৰণে কি হ'ল মই এতিয়া কেমেৰাৰ সন্মুখতো আহিব লগা হ'ল গতিকে তেখেতক মই থেংক ইউ বুলি ক'ব লাগিব তেখেতে ইমান ধুনীয়াকে মই আপোনাকো লগ পালো বহুত বছৰৰ মূৰত ভাল লাগিল মোৰো ভাল লাগিল বহুত কেতিয়াবা এনেকুৱা হৈ যায় অলপমান নিগেটিভ পাব্লিচিটিৰ দ্বাৰাই মানুহ বেছিকে ফেমাছ হৈ যায় নেকি কিবা এটা কাম এনেকুৱা হলে উল্টা পুল্টা কিবা আপোনাৰ কি লাগে হ'ব পাৰে আৰু আপোনাৰ কি লাগে হৈ যায় নিগেটিভ পাব্লিচিটিয়ে মানুহক চাওক এতিয়া পজিটিভ আপুনি যদি পজিটিভ এটা নিউজ এটা দি থাকে পজিটিভৰ প্ৰতি নিউজৰ প্ৰতি কোনো আকৰ্ষিত নহয় নিগেটিভৰ প্ৰতি মানুহ আকৰ্ষিত সদায় হয় ল'ৰা ছোৱালীও নিগেটিভৰ প্ৰতি আকৰ্ষিত হয় সকলোৱে নিগেটিভৰ প্ৰতি আকৰ্ষিত গতিকে যিয়ে নহওক মানুহে যিসকলে কমেণ্ট দিয়ে বা কি তেখেতলোকে ভাবি নাচায় যে ক'ত কি হৈছে সত্যতা আৰু মুঠতে কিবা এটা হ'ল আৰু ৰিচাৰ্চ নকৰে যি দেখিছে আৰু দি দিছে এখন মহাভাৰত হৈ যায় পিছত যেতিয়া তেখেত এটা কথা ঠিক আছে মই আজি তেখেত কাৰোবাৰ লগত বেয়া পোৱা হ'ল কোনোবাই মোৰ বিষয়ে লিখিলে আজি তেখেতে মোৰ লগত ভাল তেখেতে আৰু এটা ভাল সম্পৰ্ক এটা হৈ গ'ল কিন্তু যিসকলে মোৰ বিষয়ে নিগেটিভ কমেণ্ট দিছিলে তেখেতকতো অলপ আমি হ'লেও মনত ৰাখিলো সেইটো হয় একদম ঠিক কথা কৈছে ভৱিষ্যতেতো তেখেতলোকৰ লগত মোৰ লগতো হৈছে মানে কোনো ধৰণৰ আমি সম্পৰ্ক নাৰাখো বা আমি কাম নকৰো এইটো মোৰ লগতো হৈছে সেই দুটা মানুহৰ মাজত ভাল হৈ যাব আকৌ কিন্তু যিকেইটা মানুহ মাজত সোমাই পেলাই বেয়াকে কৈ দিলে সেইটো বস্তুটো আৰু থাকিব আমি তেখেতলোকৰ লগত ভৱিষ্যতে আমি তেখেতলোকক মনত ৰাখিম হয়তো কালচাৰেল ফিল্ড আমি সদায় লগ পাম কিন্তু ভৱিষ্যতে তেখেতলোকৰ কাম কৰোঁতে আমাৰ অসুবিধা আমি ফেচ কৰিম বা সদায় আমি অকমান পিছুৱাম তেখেতলোকৰ লগত আমি কোনো ধৰণৰ শত্ৰুতা নাছিলে তেখেতলোকৰ সদায় আমি এটা বন্ধু বুলি ভাবিছিলো কিন্তু বন্ধুৰ পিছত যে এটা তেখেতলোকৰ এটা নিগেটিভ মনোভাৱ আমাৰ প্ৰতি সোমাই আছিল সেইটো বস্তু আমি গম পালো তাৰ কাৰণে থেংক ইউ বুলি ক'ব লাগিব কাৰণ কিয় যিগৰাকী মোৰ ওপৰত লিখিছে তেখেতকে মই থেংক ইউ বুলি ক'ব লাগিব আপুনি আমাৰ চেনেলৰ জৰিয়তে তেওঁকে থেংক ইউ বুলি কওক আপোনাকো থেংক ইউ মোকো থেংক ইউ কৈছে আৰু আপুনি যোনে লিখিছিলে নিউটন দাৰ বিষয়ে তেওঁ আপোনাক আমাৰ চেনেলৰ জৰিয়তে থেংক ইউ বুলি কৈছে যিসকলে আমাক ট্ৰল কৰিলে বা হেৰি কৰিলে বা মেছেজ দিলে আমি সেইখিনি গোটেইখিনি মেছেজ আমি পৰ্যবেক্ষণ কৰিছো আমি আমাৰ কোনজন মানুহে কোনটো বিভাগত আমাৰ ক'ত ভুল থাকি গৈছে আমি ইয়াৰ জৰিয়তে আমি নিজক অলপ যিখিনি ভুল আছে আমাৰ সেইখিনি আমি শুধৰোৱাৰ আমি নিজক আমি এটা
আমি ভুলখিনি আমি শুধৰাবলৈ এটা সুযোগ এটা পাইছোঁ হয় হয় আমি গম পাইছোঁ যে মানুহখিনি আমাক এইটো ক্ষেত্ৰত আমাক বেয়া পাই আছে গতিকে আমি এইখিনি শুধৰাব লাগিব বা আমি অনাগত দিনত সেইখিনি আমি ধৰক যিখিনি ভুল ভ্ৰান্তি ৰৈ যায় মানুহ মাত্ৰেই ভুল হোৱাটো স্বাভাৱিক যে গালি কোনোবাই হয়তো মৰমেৰে বুজাব কোনোবাই গালি দি বুজাব যিয়ে হওক বুজিও পাইছে আমিও বুজা মানুহ এইখিনি আমি চবকে প্ৰত্যেকক আমি ৰেচপেক্ট কৰোঁ যিসকলে ট্ৰেল কৰিছে তেখেতসকলকো ৰেচপেক্ট কৰিবই লাগিব কি লেসন পালে আপুনি ফাইনেলি এই ইনসিডেন্টৰ পৰা সাৱধানে নহয় আচলতে আমি যিটো ভাবি আছো আমি নিজক আমাৰ দৃষ্টিভংগীৰে নহয় আমি যিজন মানুহ আমাৰ সন্মুখত আছে তেখেতক জাগাত ৰাখি আমি কোনটো পৰ্যায়ত আছো আমি চাব লাগিব অৰ্থাৎ মই শ্ৰেষ্ঠ মই চব এইটো ভাবি থাকিলে নহ'ব তেখেতৰ জেগাটো আপুনি এবাৰ বহি ভাবি চাব লাগিব আপোনাৰ জেগাত মই এবাৰ ভাবি চাব লাগিব মই কোন হয় সেইটো শিকিছো চাওক গভৰ্ণমেণ্টত যিমান চেলেৰি পায় তাতকৈ মই ইমানেই ক'ম যে গভৰ্ণমেণ্টতকৈ বেছি পইচা ইনকাম কালচাৰেলত ল'ৰা ছোৱালীয়ে বা এজন টিচাৰে ইনকাম কৰি আছে সপ্তাহত মাত্ৰ 2 দিন ক্লাছ কৰি শনিবাৰ দেওবাৰ ইয়াতকৈ আৰু কি লাগে হয়তো নিজৰ ফ্ৰীডম আছে গতিকে আমাৰ কালচাৰেলৰ মানুহখিনি এতিয়া মানে আছে আৰু মই ভাবো যে ভালকে আছে যিহেতু ষ্টুডেণ্টৰ আৰু তাতে ক'ব লাগিব যে DID বা তেনেকুৱা ৰিয়েলিটি শ্ব'বিলাকে আহি বহুতখিনি হেল্প কৰিছে তালৈ যাব পাৰে এক্সপ'জাৰ পাইছে এতিয়া মই এটাই কথা ক'ম যে পেৰেণ্টছসকলে যি এনেকৈ পঢ়াত ল'ৰা ছোৱালীক গুৰুত্ব দিছে ঠিক তেনেকৈ কালচাৰেলতো গুৰুত্ব দিয়ক 1 বছৰ 2 বছৰ শিকাই আপোনালোকে ল'ৰা ছোৱালীক আঁতৰাই নিনিব 6-7 বছৰ পাৰ কৰিব দিয়ক আৰু যদি এটা co-curricular এক্টিভিটিছত বা আপুনি যদিও চাই তথাপিও ইয়াত আপোনাৰ যথেষ্ট নাম আছে ফেম আছে চব আছে ইয়াতে আপুনি ভৱিষ্যত এটা আপোনাৰ উজ্জ্বল আছে ইয়াতে যদিও আপুনি ভৱিষ্যতে যদি চাকৰিও নাপায় এই কালচাৰেল থ্ৰুদি কিন্তু আপুনি খাবও পাৰিব গোটেই পৰিয়ালো চলাব পাৰিব সকলো আছে ইয়াতে মই ক'ম যে আমাৰ গোটেই আৰ্টিষ্ট আমাৰ যিসকল কলা কুশলী আছে বা আমাৰ অৰ্গেনাইজাৰ আছে গোটেই বা টিচাৰসকল আছে আমি একগোট হ'ব লাগে আমি একগোট হ'লে এইটোৱে যে ধৰক আমি এটা ফাণ্ড তৈয়াৰ কৰিব লাগে তাৰ লগতে আছে ধৰক আমাৰ কেতিয়াবা অসুবিধাৰো আমি সন্মুখীন হ'ব পাৰোঁ এক্সিডেণ্টলি কিবা এটা বেমাৰ আজাৰে হওক আমি ধৰক এনেকুৱা এটা হৈ যায় যে আমাৰ বেমাৰ আজাৰ হ'লে আমি ফাণ্ড নাপাওঁ আমাক কোনে দিব পাৰ্চনেলি আমি দিব লগা হয় যে স্কেনাৰ এখন দিব লগা হয় চাইডত যে মোক এনেকুৱা প্ৰব্লেম এটা হৈছে আপুনি মোক ফাইনেন্সিয়েলি হেল্প কৰক ৰাইজৰ পৰা বিচাৰিব লগা হয় গতিকে আমি যদি এইখিনি বস্তু আমি একেলগ কৰিব পাৰোঁ আমি যদি আমাৰ সেইখিনি এছ'চিয়েশ্যনটো যদি আমি ESI যদি আমি সুবিধা আমি এইখিনি হেল্থ ইঞ্চুৰেঞ্চ যদি কৰাই ল'ব পাৰোঁ তেতিয়াহ'লে বহুত ক্ষেত্ৰত আমি মই ভাবোঁ যে ভাল হ'ব আৰু ফাণ্ডটো বনাবৰ কাৰণে আমি এছ'চিয়েট হ'ব লাগিব এই আমাৰ অৰ্গেনাইজিং লেভেলতো বা আমাৰ যিসকল ডান্সাৰ আছে তাতো বহুত ভাল জনা মানুহ আছে যিসকল ছিনিয়ৰ আছে জুনিয়ৰখিনি কথাটো মই কোৱা নাই বাৰু যিসকল ছিনিয়ৰ মানুহ আছে জুনিয়ৰখিনিও আছে যে তাতো টেলেণ্টেড আছে কাৰণ নিউ জেনেৰেশ্যন হয় গতিকে তেখেতলোকৰ জেনেৰেশ্যনটো আমি ছাপোৰ্ট কৰিব লাগিব আৰু চবেই মিলি কিবা এটা কৰিব লাগিব তৰ্কযুদ্ধ নহয় ইয়াতে ক'ৰবাত কিবা এটা প্ৰব্লেম পাইছে নহয় আমি চলিউশ্যনৰ কাৰণেহে বস্তুখিনি খুলিব বিচাৰোঁ বা খোলাটো উচিত আৰু ইয়াৰ পৰা গ'লে ধৰক এটা চিনেমা এখন ওলাইছে কোন ডান্সাৰ থাকিব ক'ৰ পৰা আমি কেনেকৈ কি কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ এতিয়া ধৰক কৰিঅ'গ্ৰাফাৰ এছ'চিয়েশ্যন বা তেনেকুৱা ধৰণৰ এছ'চিয়েশ্যন আছে কাম কৰি আছে কিন্তু এটা বৃহৎ পৰিসৰত কৰিলে বস্তুখিনি ভাল হয় আৰু জনা মানুহ থাকিব লাগে ইয়াতে আৰু গুৰু লাগিব দেই উইদাউট মানে মই আপোনাক ক'ব বিচাৰিছোঁ এডভাইজাৰ লাগিব এটা অকল মডাৰ্ণ ডান্স দিয়ে বা সকলো বস্তু নহয় বা আপোনাৰ ক্লাছিকেল এটা ফৰ্মেদি যে এটা হেৰি ছ'চাইটিৰ গঠন হ'ব তেনেকুৱা নহয় আমাৰ গোটেইখিনিকে ক্লাছিকেল মডাৰ্ণ ফ'ক প্ৰত্যেকৰে মানুহ লাগিব ইয়াতে এটা এছ'চিয়েশ্যন গঠন কৰিলে আমি বাহিৰৰ এছ'চিয়েশ্যনৰ লগত এছ'চিয়েট কিয় হ'ব লাগে আমাৰ অসমৰ যিসকল আছে তেনেকৈ যদি আমি এটা এছ'চিয়েট গঠন কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ বহুত ভাল হ'ব বুলি মই ভাবোঁ আৰু ল'ৰা ছোৱালী স্কোপো পাব আমি ক'ত ভুল হৈছে আমি আলোচনা কৰিব পাৰোঁ এক্সিকিউটিভ এখন বৰ্ড বনাওঁ তাতে আমি কথাখিনি আলোচনা কৰোঁ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা দুজন ব্যক্তি থাকক বা প্ৰত্যেকটো অনুষ্ঠানৰ পৰা মই ক'ম যে প্ৰত্যেকটো অনুষ্ঠান বহুত অনুষ্ঠান আছে এজন ব্যক্তি লওক এজন ব্যক্তি লৈ তেখেতলোকৰ সমস্যাটো কি সেই সমস্যাবিলাক আমি এখন যদি হেৰি কৰোঁ তাৰ পৰাই আমি বস্তুবিলাক যদি আমি সকলোৱে যদি মিলি কামটো কৰোঁ তেতিয়াহ'লে খুবেই ভাল হ'ব বহুত ভাল হ'ব কালচাৰেল লাইনটোত থাকিলে অকণমান মানে আপোনাৰ গান গালে মিউজিক শুনিলে যেনেকৈ অকণমান মন চন এনজাইটি নহয় ডান্স কৰি দিলে মনটো ভাল থাকে আৰু ইয়াৰ মাজতে মই এটা কথা ক'ব বিচাৰিম এটা আমি দেখিবলৈ পাওঁ 9-10 পালে মিউজিক বন্ধ কৰ এটা অকল পঢ়াত ফ'কাছ কৰ যে মিউজিকে বোলে ল'ৰা ছোৱালীক বেয়া কৰিছে আমি শুনিবলৈ পাওঁ দেই তেতিয়া মই এটা কথা ক'ব বিচাৰোঁ শনিবাৰ দেওবাৰ 1 ঘণ্টা মানে আপোনাৰ গোটেই সপ্তাহটোত আপুনি 24/7 days
24 into 7 ডেজত আপুনি মাল্টিপ্লাই কৰি লওক অৰ্থাৎ 24 ঘণ্টা ইনটু 7 দিন 7 দিন হয় আপুনি মাল্টিপ্লাই কৰক তাৰ মাজত যদি 2 ঘণ্টা শনিবাৰ দেওবাৰ যদি আপোনাৰ মিউজিকৰ নামত খৰচ কৰিছে হয় তেন্তে সেই মিউজিকৰ ল'ৰা ছোৱালী ক'ৰবাত বেয়া হোৱা দেখা পাইছে নেকি উল্টা মানে ভালে হয় তেখেতলোকৰ মাইণ্ডটো ৰিলেক্স হয় যদি ডান্সৰ ক্লাছত কৰিব নালাগে কিন্তু পঢ়াৰ মাজত 10 মিনিট সময় যদি গানৰ ষ্টুডেণ্টে গুণগুণালে কি হয়, ক্ষতিটো আছে তেখেতৰ পঢ়াত কি ক্ষতিটো? ক্ষতি হ'ব নেকি পঢ়াৰ মাজত 5 মিনিট সময় যদি উলিয়াই ডান্সেই কৰিলে ডান্সেই কৰিলে কিন্তু সাংঘাতিক ৰিলেক্স ভাল কৰে হ'ব? মাইণ্ডটো জানেনে কি বেয়া হ'ব মানে কি মই ভালেই হ'ব। নিজৰ এক্সপিৰিয়েঞ্চৰ গতিকে এইটো সম্পূৰ্ণ মানে মই ক'ম যে ভুল ধাৰণা ভুল ধাৰণা যে, মিথ হয় পঢ়াৰ মাজতো পৰীক্ষাৰ মাজতো ল'ৰা ছোৱালীক ডান্স কৰাওক 5 মিনিট হ'লেও কৰাওক হয় মাইণ্ডটো ৰিলেক্স হ'ব মাইণ্ডটো পঢ়াত আৰু relax হৈ যায়। ভালহে হ'ব ই গান কেতিয়াও বেয়া শুনিলে হ'ব নোৱাৰে গান শুনিলে ডান্স কৰিলে মাইণ্ডটো ভাল হয় কিবা এটা ইনষ্ট্ৰুমেণ্টে বজালে মাইণ্ডটো নিশ্চয় বেছি নিশ্চয় ভালে হয় হয় গতিকে মই যিসকল অভিভাৱক আছে তেখেতলোকলৈ অনুৰোধ কৰিম অলপ যাতে বস্তুবিলাক মানে যিসকল কালচাৰেলত আছে 9-10 পোৱাৰ পিছত এটলিষ্ট তাৰ পৰা আঁতৰাই নিদিব কাৰণ যদি আঁতৰি গুচি যায় তেতিয়াহ'লে একেবাৰে আঁতৰি যাব গুচি যায় আৰু মিছা কথা তেতিয়া নেক্সট টাইম ঘূৰি আহিব কালচাৰেল বহুত ভাল লাগিলে আজি কথা পাতি আৰু আপোনাৰ লগতো আপোনালোকৰ ভাল লাগিলে ভিউৱাৰ্ছ খিনি মানে আমাৰ ভিউৱাৰ্ছ খিনিও নিশ্চয় চাই ভাল পাব এইটো এপিছ'ড আৰু তেওঁলোকে পেৰেণ্টছ বিলাকেও এইটো বস্তু আপোনাৰ শুনিব আমি আশা কৰিলো আৰু আপোনালোকে যদি তেনেকুৱা কিবা আছে সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত জনাব আৰু বহুত ভাল লাগিলে নিউটন দা ইমান সময় উলিয়াই আপুনি আহিলে ষ্টুডিঅ'লৈ অহাৰ বাবে একদম ধন্যবাদ থেংক ইউ ছ' মাছ থেংক ইউ আপোনালৈ বহুত বহুত ধন্যবাদ ইমান মানে লগ পোৱাৰ সুযোগ আজি 6-7 বছৰ মূৰত আপোনাক পালোঁ আৰু আপোনাৰ অনুষ্ঠানটো আহি ভাল লাগিলে আকৌ ভাবিছোঁ আশা কৰিছোঁ যে আপোনাক আকৌ লগ পাম হয় নিশ্চয় আপোনাৰ প্ৰগ্ৰাম আহিবলগীয়া অনাগত দিনত হয়। যিবোৰ প্ৰগ্ৰাম আহি আছে সেইবোৰতো লগ পাম নিশ্চয় নিশ্চয় তেতিয়ালৈকে আজি বিদায় লৈছোঁ থেংক ইউ নমস্কাৰ। নিউটন দা নমস্কাৰ